মোৰ আটাইতকৈ দুখ লাগিছিল তেতিয়া যেতিয়া গুপ্ত হত্যাৰ নামত মই আজি আপুনি সুধিছে কাৰণে কৈছোঁ ডক্টৰ ধৰণীধৰ দাস তেখেত ডাক্তৰ তেখেত বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি আছিল কিন্তু মই তেখেতক নাজানো তেখেতক গোটেই ঘৰখন মাৰি পেলালে তেওঁ পৰিবাৰে এট এ টাইম চি ৱাজ কেৰিং পেটত থকা সন্তানটো ওলাই দৌৰিছে এইবিলাক কান্দি কান্দি ক'বলগীয়া কথা কিন্তু নগাঁৱৰ বহু লোকে জানে যে নগাঁও মহাবিদ্যালয়ত পুলিচ চিআৰপিএফ সোমাই তেতিয়া প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া তেতিয়া মূৰ ফালিছিলে তেতিয়া প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া আৰু ভিগু ফুকন ডাঙৰীয়া আজিৰ প্ৰজন্মই ক'লে আচৰিত হ'ব তেতিয়া তেওঁলোকক কৃষ্ণ অৰ্জুন বুলি কৈছে হয় বহুত বেছি মানে জনপ্ৰিয় মানে ছাত্ৰ অৱস্থাৰ পৰা গৈ পেলাই ছাত্ৰৰ পৰা গৈ পোনচাতেই কোনোদিনা সংসদীয় ৰাজনীতিত ভৰি নিদিয়াকৈ সংসদীয় ৰাজনীতিত এটা খোজ নিদিয়াকৈ ডাইৰেক্ট চিফ মিনিষ্টাৰ পোনপটীয়াকৈ মুখ্যমন্ত্ৰী হোৱা হয়। এইটো কিন্তু ভাৰতবৰ্ষৰ ৰাজনীতিত প্ৰথম যে ভিগু ফুকনক তেতিয়া মুকলি আকাশৰ তলত চৰ্দাৰ বল্লভ ভাই পেটেলৰ লগত তুলনা কৰিছিলে ভাৰতবৰ্ষৰ প্ৰখ্যাত সাংবাদিক অৰুণ চুৰীয়া পিছৰ সময়খিনিত কিন্তু সেই জনপ্ৰিয়তা লাহে লাহে হ্ৰাস পালে আৰু এটা সময়ত গৈ তেওঁলোক নিৰ্বাচনত পৰাজিত হ'ব লগা হ'ল চৰকাৰৰ পৰা আঁতৰিল ইয়াৰ আচলতে মূল কাৰণ কি আছিলে বুলি ভাবে তেওঁ থকাৰ পিছতো আপোনালোক থকাৰ পিছতো সেই অসম আন্দোলনৰ ফলশ্ৰুতিত যি আচলতে অসম চুক্তি হ'ল সেই অসম চুক্তিখন কিয় আচলতে ৰূপায়িত কৰিব নোৱাৰিলে আৰু লগতে পিছত গৈ গুপ্ত হত্যাৰ দৰে কিছু কথাও আমি শুনিবলৈ পাওঁ 300ৰ বেছি যুৱক হওক পুৰুষ মহিলাক তেওঁলোকে হত্যা কৰিলে হত্যা কৰি হ'লেও বহু মানুহৰ হাজাৰ হাজাৰ ঘৰ জ্বলিল তেওঁলোকে নিৰ্বাচন পাতিলে আৰু সেইটো জুয়ে সেইকাৰণে ইতিহাসত লিখা আছে সেইটো জুয়ে পৰা তেৰাকী কিন্তু ৰাজীৱ গান্ধী ডাঙৰীয়াক আজিও মই প্ৰয়াত ৰাজীৱ গান্ধী ডাঙৰীয়াৰ পৰা মই কৃতজ্ঞতাৰে মই স্বীকাৰ কৰিম সবিনয়ে মই কৃতজ্ঞতা জনাম তেখেতে বুজি পাইছিল যে সেই চৰকাৰটো য'ত 350-400 মানুহ মাৰি পেলাই চৰকাৰ হৈছে অসমত সেই চৰকাৰটো গণতান্ত্ৰিকভাৱে হোৱা নাই অবৈধ তেওঁ মাতৃৰ দিনত হ'ল প্ৰয়াত ইন্দিৰা গান্ধীৰ দিনত হ'ল কিন্তু পুত্ৰ সেই চৰকাৰটো কি কৰিছিল ভংগ কৰি দিছিল হয় নমস্কাৰ আজি আমাৰ পলিটিক্স আনকভাৰ্ড অসমৰ অতিথি প্ৰাক্তন MLA তথা প্ৰাক্তন অধ্যাপক গিৰীন্দ্ৰ কুমাৰ বৰুৱা ডাঙৰীয়া তেখেত 1985 চনৰ পৰা 1990 চনলৈকে বহমপুৰ সমষ্টিৰ এগৰাকী বিধায়ক আছিলে AGPৰ পৰা আকৌ তেওঁ 1996ৰ পৰা 2011 চনলৈকে নগাঁও সদৰ সমষ্টিৰ পৰা তেওঁ বিধায়ক ৰূপে নিৰ্বাচিত হৈছিলে 4বাৰকৈ তেওঁ নিৰ্বাচিত হৈছিলে 1985 চনত যেতিয়া তেওঁ নিৰ্বাচিত হৈছিলে তেওঁ পৰ্যটন বিভাগৰ মন্ত্ৰী হিচাপেও কৰ্মৰত আছিলে আৰু শেষত তেওঁ অধ্যাপক ৰূপে অৱসৰ গ্ৰহণ কৰি বৰ্তমানেও কিন্তু তেওঁ এজন ছ'চিয়েল ৱৰ্কাৰ হিচাপত বা AGPৰ এজন কৰ্মকৰ্তা হিচাপত কাম কৰি আছে আৰু বিভিন্ন বাবদ তেওঁ বৰ্তমান কাম কৰি আছে প্ৰথমতে মই ছাৰক স্বাগতম জনাইছোঁ হয় প্ৰথম প্ৰশ্নটো ছাৰ আপোনাক হয়তো আজিৰ যি জেনজি বা নৱপ্ৰজন্মই বৰ বেছিকৈ নাজানে আপোনাৰ নামটো হয়তো গোটেই অসমত বৰ বেছি চৰ্চিত নহয় কাৰণ আপুনি তেনেকুৱা ধৰণৰ চৰ্চা কৰিবলগীয়া কাম বৰ্তমান হয়তো আপুনি কৰা নাই কিন্তু আমাৰ নগাঁৱৰ হয়তো এনেকুৱা কোনো ব্যক্তি নাই যোনে গিৰীন্দ্ৰ কুমাৰ বৰুৱা বা গিৰীন বৰুৱা বুলি ক'লে চিনি নাপায় এটা সময়ত মন্ত্ৰীও আছিলে চ' আপোনাৰ সেই যাত্ৰাটো আচলতে কেনেকৈ আৰম্ভ হৈছিলে আৰু আজিৰ বৰ্তমান যিটো পৰ্যায়ত আপুনি আছে এই গোটেইখিনি কথা যদি অলপমান কয় চমুকৈ হয় নমস্কাৰ আচলতে গোটেই যাত্ৰাটো হৈছে যে ৰাজনৈতিক যাত্ৰাটো আমি তেতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ মাধ্যমেৰে আমাৰ আৰম্ভ হৈছিল আমি 1900 খুব বেছিলৈ আমি ঘূৰি যাব লাগিব পিছলৈ 1979 চনৰ 8 জুন তাৰিখে আমি অসমত এটা আন্দোলন আমি আৰম্ভ কৰিছিলোঁ সদৌ অসম ছাত্ৰ সন্থা সেই আন্দোলনটো আছিল যে অবৈধ যিবিলাক আমাৰ নাগৰিক আছে সেই নাগৰিকবিলাকক আমি বহিষ্কাৰ কৰিব লাগে আৰু সেইকাৰণে আমি অসম চৰকাৰৰ ভাৰত চৰকাৰৰ ওচৰত আমি দাবী কৰিছিলোঁ যে আমি তেওঁলোকক কি কৰিব লাগিব অনতিপলমে তেওঁলোকক বহিষ্কাৰ কৰিব লাগে তাৰ কাৰণে আমি 8 জুন তাৰিখে সেই দিনটোত আমি বিশেষভাৱে অসম বন্ধ দিছিলোঁ তেতিয়া মই সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি ভিগু কুমাৰ ফুকন ডাঙৰীয়া প্ৰয়াত তেখেত সাধাৰণ সম্পাদক আমাৰ পূৰ্বৰ মন্ত্ৰী তেখেত কংগ্ৰেছ দলৰ আছিলে যদিও প্ৰথমতে অসম গণ পৰিষদ দলত আছিল ভৰত নৰহ আৰু আমি দুজন সহকাৰী সাধাৰণ সম্পাদক আছিলোঁ আমি আন্দোলনটো আৰম্ভ কৰিলোঁ কিন্তু আন্দোলনটো আৰম্ভ কৰোঁতে চৰকাৰে সেইখিনি সময়ৰ চৰকাৰে আন্দোলনটোৰ এটা দমনমূলক নীতি ল'লে আৰু দমনমূলক নীতি লোৱাৰ কাৰণে আচলতে কি হ'ল জনসাধাৰণৰ মাজত আন্দোলনটো
জাগৰণটো বেছি হয় হয় আৰু এটা গণ আন্দোলনত ৰূপান্তৰিত হয়। হয় কিন্তু মই নিজে দেখাত যদি চৰকাৰে সেইখিনি সময়ত আন্দোলনটোৰ ওপৰত কি কৰিলেহেঁতেন, যদি তেওঁলোকে আন্দোলনটো বিফল কৰিবলৈ বিভিন্ন ধৰণৰ কূটকৌশল নকৰিলেহেঁতেন, হয়তো সেই আন্দোলনটো গণ আন্দোলনলৈ কনভাৰ্ট নহ'লহেঁতেন, ৰূপান্তৰ নহ'লহেঁতেন। এতিয়া উদাহৰণস্বৰূপে 1989 চনৰ 8 জুন তাৰিখে আমি যিটো অসম বন্ধ দিলোঁ, তেতিয়া আপোনাৰ জন্ম হ'লেও হয়তো আপুনি বহুত সৰু, আপুনি নাজানিব, হয় কিন্তু নগাঁৱৰ বহু লোকে জানে যে নগাঁও মহাবিদ্যালয়ত পুলিচ CRPF সোমাই তেতিয়া প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াই তেতিয়া মূৰ ফালিছিলে। আমাৰ সেই কলেজৰ তেতিয়া গাণনিক বিষয়া ললিত শইকীয়া তেখেতৰ ভৰি ভাঙিছিল। আন এজন ললিত শইকীয়া বুৰঞ্জী বিভাগৰ ইতিহাস বিভাগৰ অধ্যাপক ছাৰক মাৰপিট কৰিছিল। এনেকৈ গোটেই কলেজ লণ্ডভণ্ড, গোটেই কলেজ লণ্ডভণ্ড কৰিলে। গতিকে নগাঁৱত এটা কি হ'ল, জনসাধাৰণৰ এটা চেণ্টিমেণ্টেল, এটা আৱেগিক কথা আহিল যে নগাঁও মহাবিদ্যালয়খন চবতে মৰমৰ শিক্ষানুষ্ঠান। মই তেতিয়া সেই মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক, যে কলেজখনো এইটো অৱস্থা কৰিলে। গতিকে এই আন্দোলনটো কি হ'ল যে পিছৰ দিনা আমি কি হ'ল, এটা গণ অনশন কৰিলোঁ। তেতিয়া বিধায়কগৰাকী আছিলে মুকুট শৰ্মা, তেখেতকে প্ৰমুখ কৰি নগাঁও টাউনৰ যিসকল আমাৰ জিতেন শৰ্মা, গণতন্ত্ৰ বাতৰি কাকতৰ প্ৰয়াত তেখেত এটা সম্পাদক, আমাৰ ত্ৰৈলোক্য বৰা এজন ভাল সমাজকৰ্মী আছিলে, বানেশ্বৰ শইকীয়া পূৰ্বৰ কমিউনিষ্ট পাৰ্টীৰ বিধায়ক আছিল, ইন্দ্ৰেশ্বৰ গোস্বামী তেখেত আমাৰ যিটো তেতিয়া জনতা দল আছিলে, জনতা পাৰ্টি কয়, জনতা পাৰ্টীৰ তেখেত সভাপতি আছিল, আমাৰ তুলতুল ভূঞা আমাৰ লোকসেৱক হলধৰ ভূঞাৰ সন্তান পুত্ৰ। এনেকৈ যিসকল প্ৰমিনেণ্ট চিটিজেন তেওঁলোকে গৈ আমাৰ লগত অনশনত বহিছিল। এনেকৈ আন্দোলনটো ধৰি লওক নগাঁৱত এটা গণ আন্দোলন ৰূপান্তৰিত হ'ল, অসমত হ'ল। মানে ফিৰিঙতিটো আৰম্ভ হৈছিলে নগাঁও কলেজৰ পৰা, নগাঁও কলেজৰ পৰা অসম আন্দোলনটো নহয়। আচলতে প্ৰফুল্ল মহন্ত নগাঁৱৰ হোৱাৰ কাৰণে নগাঁও কেন্দ্ৰবিন্দু বুলি কোৱা হয়, কিন্তু আমাৰ আছু হেড অফিচ চাওক গুৱাহাটী বিশ্ববিদ্যালয়, আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন বিশ্ববিদ্যালয়ৰ যিটো আমাৰ ছাত্ৰ একতা সভা আছিল, সেইটোৱে আছিলে আমাৰ আচলতে মূল কাৰ্যালয় আছু। গতিকে কেন্দ্ৰবিন্দু তাত, কিন্তু নেতৃত্বত প্ৰফুল্ল মহন্ত থকাৰ কাৰণে নগাঁও বুলি কোৱা হয়। তাৰপিছত আমি আন্দোলন কৰিলোঁ। তাৰপিছত 79 চনত তেতিয়া কি হ'ল, MP ইলেকশ্যন হ'ল, লোকসভা নিৰ্বাচন হ'ল। আমি ক'লোঁ যে, মই এতিয়া থোৰতে কৈ গ'লোঁ কথাখিনি, যিহেতুকে আপুনি ইতিহাসটো সুধিছে। আমি ক'লোঁ যে অবৈধ যিটো নাগৰিকৰ নাম আছে, এই ভোটাৰ তালিকা সংশোধন নোহোৱাকৈ নিৰ্বাচন হ'ব নোৱাৰিব। গতিকে আমি নগাঁৱত ইলেকশ্যন বন্ধ কৰিলোঁ। নগাঁৱত ইলেকশ্যন বন্ধ কৰিলোঁ কেনেকৈ? এটা ইতিহাস ডাঙৰ কথা হ'ল যে তেতিয়া আমি 1979 চনৰ 10 ডিচেম্বৰ বিধানসভা ইলেকশ্যন লোকসভা ইলেকশ্যন, তেতিয়া কংগ্ৰেছ দলৰ সভাপতি আছিল প্ৰয়াত দেৱকান্ত বৰুৱা ডাঙৰীয়া, অসমৰে কলমপুৰীয়া কবি। তেখেত নহয় তেখেত সৰ্বভাৰতীয় সভাপতি, সৰ্বভাৰতীয় সভাপতি। তেখেতে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ নগাঁৱৰ তেখেতে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিল। কিন্তু নগাঁৱত কি কৰিলে, সিহঁতক কাৰফিউ দি দিলে, জনতা তেওঁলোকে সান্ধ্য আইন দিলে। কিন্তু পিছৰ দিনা নগাঁৱত আমি 10 ডিচেম্বৰ তাৰিখে সান্ধ্য আইন আমি ভংগ কৰিছিলোঁ, মন কৰিব। আৰু সান্ধ্য আইন ভংগ কৰোঁতে নগাঁৱত সেইখিনি সময়ত 79 চনত 10 ডিচেম্বৰ তাৰিখে অন্ততঃ 60,000 পৰা 70,000 মানুহ গোট খাইছে। সেইটো কিন্তু কম, নগাঁও কলেজৰ ওচৰত, নগাঁও মহাবিদ্যালয় গোটেই কোৰ্টৰ আদালতৰ চাৰিওকাষত। তাৰপিছত সান্ধ্য আইন উঠাই ল'লে, তেওঁলোকে মনোনয়ন পত্ৰ দাখিল কৰিব নোৱাৰিলে, তেওঁলোকৰ নিৰ্বাচন নহ'ল। গম পালেনে? নিৰ্বাচনটো সেইখিনি সময়ত লোকসভাৰ নিৰ্বাচন নহ'ল, স্থগিত হ'ল। তাৰপিছত 81 গ'ল, 82 গ'ল, 83 গ'ল। 83 চনত আকৌ কি হ'ল, আপোনাৰ বিধানসভাৰ ইলেকশ্যন হ'ল। বিধানসভা ইলেকশ্যনত আকৌ আমি ক'লোঁ, আন্দোলন চলি আছে একেৰাহে। আমি ক'লোঁ যে অবৈধ ভোটাৰ তালিকাত নাগৰিক থকালৈকে এই নিৰ্বাচন হ'ব নোৱাৰিব। কিন্তু তেতিয়া কি হ'ল, প্ৰায় 300 মানুহক, 300ৰ বেছি যুৱক হওক, পুৰুষ মহিলাক তেওঁলোকে হত্যা কৰিলে। হত্যা কৰি হ'লেও বহু মানুহৰ হাজাৰ হাজাৰ ঘৰ জ্বলিল, তেওঁলোকে নিৰ্বাচন পাতিলে। আৰু সেইটোক সেইকাৰণে ইতিহাসত লিখা আছে, সেইটো জুয়ে পৰা 83 বুলি পেলাই ইতিহাসত সেইটো লিপিবদ্ধ হৈছে যে জুয়ে পৰা 83 সেই ইলেকশ্যন হ'ল, বহুতো মানুহ মৰিল, বহুতো ঘৰ জ্বলিল। কিন্তু চৰকাৰ এটা হ'ল, আমি চৰকাৰটোক অবৈধ বুলি ক'লোঁ। প্ৰয়াত হিতেশ্বৰ শইকীয়াদেৱ তেখেত অসমৰ মুখ্যমন্ত্ৰী হ'ল 83 চনত। আমি কিন্তু আন্দোলন শেষ কৰা নাই, আন্দোলন চলিয়ে আছে। আৰু গৈ 84 চনৰ 14 আগষ্ট তাৰিখে আমাৰ দিল্লীত এটা চুক্তি হ'ল। তেতিয়াৰ প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধী ডাঙৰীয়াৰ লগত আমাৰ এটা চুক্তি হ'ল। সেই চুক্তি অনুসৰি যে আমি 3টা ভাগত ভাগ কৰি মুঠতে 71 চনৰ পিছত অহা নাগৰিকক আমি এবাৰ বহিষ্কাৰ কৰিম। আৰু আপুনি আচৰিত কথা, আজিৰ প্ৰজন্মই জানিলে আচৰিত হ'ব যে
সেই নিৰ্বাচিত যিটো চৰকাৰ আছিল মন কৰিব সেই একেটা দল মই দলটোৰ নাম ল'ব খোজা নাই সেই দলৰ একেটা দলৰ চৰকাৰ ৰাজ্যটো আছিল কেন্দ্ৰটো আছিল কিন্তু ৰাজীৱ গান্ধী ডাঙৰীয়াক আজিও মই প্ৰয়াত ৰাজীৱ গান্ধী ডাঙৰীয়াৰ পৰা মই কৃতজ্ঞতাৰে মই স্বীকাৰ কৰিম সবিনয়ে মই কৃতজ্ঞতা জনাম তেখেতে বুজি পাইছিল যে সেই চৰকাৰটো য'ত 350-400 মানুহ মাৰি পেলাই চৰকাৰ হৈছে অসমত সেই চৰকাৰটো গণতান্ত্ৰিকভাৱে হোৱা নাই অবৈধ তেওঁৰ মাতৃৰ দিনত হ'ল প্ৰয়াত ইন্দিৰা গান্ধীৰ দিনত হ'ল কিন্তু পুত্ৰ সেই চৰকাৰটো কি কৰিছিল ভংগ কৰি দিছিল 14 আগষ্টৰ নিশা 12 বজাত অসম চুক্তি হ'ল 84 চনত 84 চনত অসম চুক্তি হ'ল আৰু 71 চনৰ পিছত অহা বিদেশী নাগৰিকক বহিষ্কাৰ কৰিব তাৰ আগত আৰু দুটা শ্লেব আছে মই সিমানলৈ নাযাওঁ আৰু অসম চৰকাৰ ভংগ কৰিলে অসম চৰকাৰ ভংগ কৰাৰ পিছত আপুনি এতিয়া ক'লে ৰাজনীতিলৈ আমি কেনেকৈ আহিলোঁ তাৰপিছত আমি অসমলৈ আহিলোঁ তেতিয়া অসমলৈ অহাৰ পিছত আমি ঘূৰি আহিলোঁ দিল্লীৰ পৰা তাৰ পৰা তেওঁলোকে কি কৰিলে আমাৰ সদৌ ছাত্ৰ সন্থাৰ আমাৰ অধিৱেশন হ'ল আমি তাৰপিছত সেই বছৰি 84 চনৰ 14 অক্টোবৰত আমাৰ গোলাঘাটত জাতীয় অভিৱৰ্তন হ'ল যাক নেশ্যনেল কনভেনশ্যন বুলি কোৱা হৈছিল সদৌ অসম ছাত্ৰ সন্থাই তাত নেতৃত্ব বহন কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ থাকিল এতিয়া আৰু অধুনালুপ্ত আৰু সেইখিনি সময়ত থকা অসমৰ প্ৰথম আঞ্চলিক দল ৰাজনৈতিক দল অসম জাতীয়তাবাদী দল আছিলে পূৰ্বাঞ্চলীয় লোক পৰিষদ যিটো আমাৰ সদৌ নিবাৰণ বৰা ডাঙৰে কৰিছিল এনেকৈ অসম আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদ অসম সাহিত্য সভাকে প্ৰমুখ কৰি অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ থকা সকলোবিলাক জনজাতীয় সংগঠন আমাৰ জাতীয়তাবাদী সংগঠন সকলোৱে আমি তিনিদিনীয়াকৈ আমি গোলাঘাটত আমি বহিলোঁ আলোচনা কৰিলোঁ আৰু সকলোৱে সৰ্বসন্মত সিদ্ধান্ত ক্ৰমে তাত এটা আঞ্চলিক ৰাজনৈতিক দল গঠন কৰাৰ এটা সিদ্ধান্ত হ'ল আৰু সেই দলটো হৈছে অসম গণ পৰিষদ প্ৰথমতে নামটো বেলেগ আছিলে অসম গণ পৰিষদ ইনিচিয়েল ষ্টেজত অসম গণ পৰিষদে হৈছে কিন্তু তাৰ আগত আঞ্চলিক দল বেলেগ বেলেগ আছিলে আছিল জনজাতীয় অঞ্চলতো আছিলে বা আমাৰ ইয়াতো আছিলে সেইটো বেলেগ কথা আমি কিন্তু নামটো অসম গণ পৰিষদে দিছিলোঁ আৰম্ভণিৰ পৰাই গোলাঘাটত এই দলটো আমাৰ জন্ম হ'ল আৰু সেই বছৰৰ পৰাই নৱেম্বৰত থাকি পেলাই আমাৰ ডিচেম্বৰত নিৰ্বাচন হ'ল আৰু নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিলোঁ প্ৰফুল্ল মহন্ত ডাঙৰীয়া কলিয়াবৰত কৰিলে তাৰপিছতে মই মোক দায়িত্ব দিলে বহৰমপুৰৰ প্ৰয়াত দিগন বৰা ডাঙৰীয়া তেখেতে আছিলে আমাৰ ইয়াতে আমাৰ বটদ্ৰৱা বিধানসভা সমষ্টিত আমাৰ ইয়াতে চামগুৰিত হৈছিলে অতুল শৰ্মা তেখেতে অৱশ্যে জিকিব নোৱাৰিলে আমি তেনেকৈ গৈ পেলাই এটা পৰিৱেশত পৰি পেলাই আমি কি কৰিলোঁ ৰাজনীতিত আমি যোগদান কৰিছিলোঁ এইটোৱে হৈছে আমাৰ ৰাজনৈতিক দলত যোগদান কৰাৰ আমাৰ পথ তেতিয়া আচলতে এতিয়া বৰ্তমান যিগৰাকী সভাপতি এজিপিৰ অতুল বৰা ডাঙৰীয়া বা কেশৱ মহন্ত ডাঙৰীয়া তেওঁলোক তেতিয়া নাছিলে নেকি সেই সময়ত তেওঁলোক নাছিল সেইটো সময়ত সৰু আছিলে তেওঁলোক মানে আছুত আছিলে বা তেনেকুৱা তেওঁলোক নাছিল তেওঁলোকে আছু কৰি আছিল পিছত তেওঁলোকে সদৌ অসম ছাত্ৰৰ সভাপতি সম্পাদক হৈছে পিছলৈ মানে সেই মূল যিটো আন্দোলন হৈছিলে তেওঁলোকে সেই আন্দোলনত মানে প্ৰত্যক্ষভাৱে ভাগ লোৱা নাছিলে নেকি আন্দোলনত প্ৰত্যক্ষভাৱে ভাগ লৈছিলে মই যেতিয়া নগাঁও জিলা মই সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক কলেজৰো সম্পাদক নগাঁও মহাবিদ্যালয়ৰ আৰু নগাঁও জিলা ছাত্ৰ সন্থাৰ সম্পাদক তেতিয়া কেশৱ মহন্ত ডাঙৰীয়া সহকাৰী সম্পাদক ইয়াত আন্দোলন কলিয়াবৰত কৰিছে অতুল বৰা ডাঙৰীয়া তেতিয়া গোলাঘাটত আন্দোলন কৰিছে আন্দোলন নকৰা নহয় কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ মূল যিখন কেন্দ্ৰীয় সমিতিত তেওঁলোক নাছিল হয় ছাৰ তেতিয়া আপোনালোকৰ বয়স কিমান মান আছিলে সেই সময়ত চাওক তেতিয়া আমি মই কৈছোঁ যে 78 চনত মই নগাঁও মহাবিদ্যালয়ত মই হেৰি কৰিছোঁ তেতিয়া মই নাম লিখাইছোঁ কিমান হ'ব 19-20 বছৰতে আপোনালোকে মানে তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন মানে আল্টিমেটলি পলিটিকেল কেৰিয়াৰটো আপোনালোকৰ 23-24 বছৰত আৰম্ভ হৈ গৈছিলে পলিটিকেল কেৰিয়াৰটো একচুৱেলি 23 বছৰ বুলি ক'ব নোৱাৰি তাৰমানে শুনিব 19 বছৰ হ'ল আন্দোলনটো আমাৰ 5টা বছৰ চলিল 5টা বছৰ গম পালেনে 79 to 84 79 জুন মাহ 84 14 আগষ্ট গতিকে আপুনি 5 বছৰ 2 মাহ গম পালেনে গতিকে আমাৰ সেইখিনি সময়ত ঠিক আমি 25 হৈছে এটা মই নমিনেশ্যন দিওঁতে মোৰ 25 বছৰ 3 মাহ পাৰ হৈ গৈছে তেতিয়া আপুনি নমিনেশ্যন গতিকে সেই তেনেকুৱা ধৰণে আমি যোগদান কৰিবলগীয়া হৈছে মানে আপুনি 25 বছৰ পাৰ হোৱাৰ পিছতে আপুনি মন্ত্ৰী হ'বলৈ সক্ষম হ'ল মই অৱশ্যে আৰম্ভণিতে যিখন মন্ত্ৰীসভা হ'ল তাত মই নাছিলোঁ তাৰ 2 বছৰৰ পিছত মন্ত্ৰীসভাত সাল সলনি হৈছিলে তেতিয়া 27 বছৰ বয়সত মই মন্ত্ৰী হৈছে হয় প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াৰ যি যাত্ৰা আচলতে এইটো বহুত ইণ্টাৰেষ্টিং বুলি কয় তেওঁ ইউনিভাৰ্চিটিৰ মানে হোষ্টেলৰ পৰা ডাইৰেক্ট চিফ মিনিষ্টাৰ হৈছে চ' তাৰ বিষয়ে অলপমান জনাব নেকি বহুতে হয়তো সেইটো কথা নাজানে চাওক তেতিয়া প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া
আৰু ভিগু ফুকন ডাঙৰীয়া আজিৰ প্ৰজন্মই ক'লে আচৰিত হ'ব, তেতিয়া তেওঁলোকক কৃষ্ণ অৰ্জুন বুলি কৈছে। হয়, বহুত বেছি মানে জনপ্ৰিয়। মহাভাৰতৰ যি কৃষ্ণ অৰ্জুনৰ যিটো সংমিশ্ৰণ, হয়, সেই সংমিশ্ৰণটো তেওঁলোকৰ আছিল বুলি কয়। আৰু তেওঁলোকক তেতিয়া এনেকুৱা এটা জ্ঞান কৰিছিল যে অৱতাৰী পুৰুষৰ নিচিনা। এতিয়া ৰাজনৈতিক দলৰ নেতাই যিটো সন্মান পাইছে, মই ভাবোঁ এটা সকলোৱে পাব, কিন্তু ৰাজনৈতিক কাৰণ, ৰাজনৈতিক কাৰণ, পাৱাৰ আছে বা ক্ষমতা আছে, ব্যক্তিগত লাভালাভৰ কথা আছে, স্বাৰ্থৰ কথা আছে, আৰু বহুতৰ সকলোৰে জাতি ভাষা মাটি ৰাষ্ট্ৰীয় স্বাৰ্থ জাতীয় স্বাৰ্থৰ কাৰণেও ভাল পায়, সেইটো কম, কিন্তু পৰিমাণটো কম। কিন্তু যদি পৰিমাণ যিটো কয় একচুৱেলি কোৱান্টিটি, সেইখিনি সময়ত কিন্তু বহুত বেছি, শুনা পাইছোঁ, বহুত বেছি। তেতিয়া আছিলে কি যে প্ৰফুল্ল মহন্ত ভিগু ফুকন ডাঙৰীয়াৰ তেতিয়া আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত BT হোষ্টেল, তাতে তেতিয়া BTটো তাত নাই, যিটো এতিয়া BEd কয়, বেচেলৰ অফ এডুকেশ্যন, শিক্ষক হ'বৰ কাৰণে বা শিক্ষক হ'ব, তেতিয়া BT বুলি কয়। তাত মানে BTটো যদিও নাছিল, আমি পঢ়াৰ আগত তাত BT কোৰ্চটো থকাৰ কাৰণে আছাম টাইপৰ সেই হোষ্টেলটোক BT হোষ্টেল বুলি কোৱা হৈছিল। তাত প্ৰফুল্ল মহন্ত ডাঙৰীয়াও থাকে, ভিগু ফুকন ডাঙৰীয়াও থাকে। আপোনালোকতো সৰু তেওঁলোকতকৈ অলপ? মই সৰু, মই প্ৰফুল্ল মহন্ত ডাঙৰীয়া যেতিয়া BSc পাছ কৰিছে, মই মেট্ৰিক পাছ কৰিছোঁ। 5 পৰা 4.5 বছৰ সৰু। হয়, ভিগু ফুকন ডাঙৰীয়া প্ৰফুল্ল মহন্ততকৈ এবছৰমানৰ সৰু, এবছৰমানৰ সৰু। তেওঁলোকে BT হোষ্টেলত আছিলে, তাৰ পৰাই আন্দোলনৰ নেতৃত্ব দিছিল, তাৰ পৰাই নেতৃত্ব দিলে। আৰু প্ৰফুল্ল মহন্ত ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈছে ঘৰৰ পৰা গৈ নহয়, কিন্তু পুৰা ছাত্ৰাবাসৰ পৰা গৈ পেলাই আপোনাৰ চিধা চিধি চৰকাৰী আৱাস লৈছে, মুখ্যমন্ত্ৰীৰ আৱাস। এইটো কিন্তু তেতিয়া এটা বুৰঞ্জী, মানে ছাত্ৰৰ অৱস্থাৰ পৰা গৈ পেলাই, ছাত্ৰৰ পৰা গৈ পোনচাতেই কোনোদিনা সংসদীয় ৰাজনীতিত ভৰি নিদিয়াকৈ, সংসদীয় ৰাজনীতিত এটা খোজ নিদিয়াকৈ ডাইৰেক্ট চিফ মিনিষ্টাৰ পোনপটীয়াকৈ মুখ্যমন্ত্ৰী হোৱা, এইটো কিন্তু ভাৰতবৰ্ষৰ ৰাজনীতিত প্ৰথম এটা উৎপত্তি হোৱা ঘটনা বুলিয়ে ক'ব লাগিব। আৰু ভিগু ফুকন ডাঙৰীয়াও তেনেকৈ প্ৰথম গৃহমন্ত্ৰী হৈছে। আৰু সম্ভৱতঃ তেতিয়াৰ যিবিলাক ৰাষ্ট্ৰীয় বাতৰি কাকতকে প্ৰাৰম্ভ কৰি, কাৰণ আমাৰ যিটো শপত গ্ৰহণ, তেতিয়া শপত গ্ৰহণটো হৈছিলে আমাৰ জজ খেলপথাৰত, মই ভুল কৈছোঁ, অলপ ভুল হৈছে, ষ্টেডিয়ামত হৈছিল, যিটো গুৱাহাটী ষ্টেডিয়াম, RG বৰুৱা, তাত তেতিয়া আছিলে আমাৰ প্ৰখ্যাত আমাৰ সাংবাদিক অৰুণ চুৰী শপত গ্ৰহণ অনুষ্ঠানত আছিলে। আৰু সমগ্ৰ আমাৰ অসম আন্দোলনটোক সমৰ্থন কৰা যিসকল BG ভাৰ্গিছ, MV কামাথ, অৰুণ চুৰী, সৰ্বভাৰতীয় পৰ্যায়ৰ যিসকল নেতা আছিল, BG ভাৰ্গিছ, তেওঁলোক কোনটো পাৰ্টি আছিলে? নহয়, তেওঁলোকৰ পাৰ্টি নাছিল। এতিয়া BG ভাৰ্গিছ আউটলুক বুলি আলোচনীখন সম্পাদনা কৰিছিল। MV কামাথ, আপোনালোকে পোৱা নাই, MV কামাথ ডাঙৰ এখন আলোচনী আছিলে, ইলাষ্ট্ৰেটেড উইকলি অফ ইণ্ডিয়া, সেইখন বন্ধ হ'ল পিছলৈ, এবাৰ পপুলাৰ আলোচনী আছিলে। এই তেনেকুৱা এজনৰ ভাল সাংবাদিক আমাৰ অৰুণ চুৰী। তেতিয়া এই সকলোৰে হৈ পেলাই অৰুণ চুৰী তেখেত হেৰিয়াত আছিলে শপত গ্ৰহণ অনুষ্ঠানত। আৰু সৰ্বভাৰতীয় পৰ্যায়ৰ এজন নেতাই বক্তৃতা দিছিল, সেইজনে হৈছে অৰুণ চুৰী। আৰু অৰুণ চুৰীয়ে তেতিয়া কৈছিল, আপোনালোকে শুনিব এইটো কথা, এইটোত যিসকল আমাৰ বয়সস্থ লোক আছে বা এজিপিক ভাল পোৱা লোক যিসকল আছে, জীৱিত অৱস্থাত তেখেতসকলে জানে যে ভিগু ফুকনক তেতিয়া মুকলি আকাশৰ তলত চৰ্দাৰ বল্লভ ভাই পেটেলৰ লগত তুলনা কৰিছিলে ভাৰতবৰ্ষৰ প্ৰখ্যাত সাংবাদিক অৰুণ চুৰীয়ে। হয়, তেওঁলোকৰ যি আচলতে সেইটো সময়ত জনপ্ৰিয়তা আছিলে, প্ৰফুল্ল কুমাৰ মহন্তই হওক বা ভিগু ফুকন ডাঙৰীয়াই হওক বা বাকী যিসকল নেতা আছিলে, পিছৰ সময়খিনিত কিন্তু সেই জনপ্ৰিয়তা লাহে লাহে হ্ৰাস পালে। আৰু এটা সময়ত গৈ তেওঁলোক নিৰ্বাচনত পৰাজিত হ'ব লগা হ'ল, চৰকাৰৰ পৰা আঁতৰিল। ইয়াৰ আচলতে মূল কাৰণ কি আছিলে বুলি ভাবে এই গোটেই প্ৰক্ৰিয়াটোৰ? তেওঁলোকৰ ইমান জনপ্ৰিয়তা, লাষ্টত গৈ তেওঁলোকক মানুহে ভাল নোপোৱা হ'ল লাহে লাহে। মানে আমাৰ কথাটো এনেকুৱা, মই এইটো সমূহীয়াকৈ ল'ম, কাৰণ ময়ো অগপ দলৰ আছিলোঁ আৰু এতিয়াও আছোঁ। মানে দুটা কথা হৈছে, এটা কথা হৈছে যে জনপ্ৰিয়তা হ্ৰাস হোৱাৰ মূল কাৰণটো হৈছে যে আমাক ভোট কিয় দিছিল, চৰকাৰটো কিয় পাতিছিল। আঞ্চলিক দলৰ চৰকাৰটোৰ কথা আছিল যে বিদেশী নাগৰিকক বহিষ্কাৰ কৰিব লাগিব, প্ৰথম কথা। কিন্তু আমি বিদেশীক বহিষ্কাৰ নকৰিলোঁ, মানুহে বেয়া পালে, একদম প্ৰথম, আজিলৈকে নহ'লগৈ।
আৰু এতিয়াৰ চৰকাৰতো একেটাই, আজিলৈকে নহ'ল। এতিয়াও একেটাই। মানে চৰকাৰে ক্ষমতাত অহাৰ আগত বহুত কথা আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যেতিয়া আমাৰ বৰঘাট বাইপাছত সভা কৰিছিলে, অসমৰ নিৰ্বাচনৰ আগত তেখেত প্ৰধানমন্ত্ৰী হিচাপে আহিছিল। 14 চনত তেখেত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। 16ত অসমৰ নিৰ্বাচন। মই কলেজৰ পৰা বাহিৰে গৈ আঁতৰ বক্তৃতা শুনিছিলোঁ। আপুনি তেতিয়া কলেজত আছে? তেতিয়া মই কলেজৰ প্ৰফেচাৰ। নগাঁও কলেজ? অঁ, নহয়, ডক্টৰ বি কে বি কলেজ, হয় হয়। যে 16 মে'ত নিৰ্বাচন, 19 মে'ত বিদেশী এটালি টোপোলা বান্ধিব লাগিব, বিদেশী সাজু হওক। তেতিয়া ময়ে হাত তালি মই গাড়ীৰ পৰা ডাঙৰকৈ দিছিলোঁ, বাহ কিমান ভাল কথা। মই বাহকৈ ময়ে চিঞৰিছিলোঁ। মোৰ লগত আৰু দুজনমান প্ৰফেচাৰ আছিলে। আমি আটাই বৰ ফূৰ্তি পাইছিলোঁ যে নহয়, এই চৰকাৰৰ অন্ততঃ কেন্দ্ৰতো একেই চৰকাৰ, ইয়াতো একেই চৰকাৰ। আগৰ চৰকাৰে নকৰিলে, এই চৰকাৰ 16 চনৰ মে'ত আহিব। 16 মে'ত যিহেতুকে ৰিজাল্ট দিব, তেখেতে কৈছে 19 মে'ত বিদেশী এটালি টোপোলা বান্ধিব লাগিব। কিন্তু চাওক 16ৰ পৰা যিটো 9 বছৰ, 10 বছৰ, 10 ইয়াৰ্ছ কমপ্লিটেড। এতিয়া বিধানসভাত এটা উত্তৰ দিছে, সিদিনা মই দেখি আচৰিত। যোৱা 5টা বছৰত 1876 1876জন মানুহ মাত্ৰ ইয়াৰ পৰা খেদি পঠাবলৈ সক্ষম হৈছে। খেদিছে নে চিনাক্ত কৰিছে? একচুৱেলি চিনাক্তকৰণ কৰিছে তেওঁলোকে। আপোনাৰ বাংলাদেশ ৰাইফল যিটো, তেওঁলোকেতো নলয়, তেওঁলোকে গ্ৰহণ নকৰে। মানে ডিটেনশ্যন কেম্পত তেওঁলোক হয়তো আছে। ডিটেনশ্যন কেম্পত আছে, তেওঁলোকক পঠোৱা নাই। আৰু ডাঙৰ কথা হৈছে কি, চাওক, মই কথাটো অলপ বেলেগ এটা ক'লোঁ যে আজিৰ পৰা যোৱা ডিচেম্বৰ মাহত শ্বেখ হাছিনা বাংলাদেশত গণ অভ্যুত্থানৰ কাৰণে ভাৰতবৰ্ষলৈ পলায়ন কৰিলে। কিন্তু তাৰ আগলৈকে যেতিয়া শ্বেখ হাছিনা প্ৰধানমন্ত্ৰী হৈ আছিল, ভাৰতবৰ্ষৰ লগত বন্ধুত্বমূলক আচৰণ আছিল, বন্ধুত্বমূলক আছিল, নহয়নে বাৰু? তেতিয়া আমি এটা চুক্তি কৰোঁ। আনকি মই MLA হৈ থাকোঁতে এই কথাটো বাৰম্বাৰ কৈছিলোঁ তেতিয়াৰ চৰকাৰক। আৰু পিছতো মই পেপাৰে পত্ৰই কেতিয়াবা কিবা লিখিছোঁ বা কৈছোঁ যে বন্ধুত্বপূৰ্ণ চৰকাৰ, তেওঁলোকক অকল ধন ধান দি পেলাই সহায় কৰিলে নহ'ব, তেওঁলোকে ইলেক্ট্ৰিচিটি দি সহায় কৰিলে নহ'ব, বিপদৰ সময়ত ইয়াৰ পৰা ঔষধ পঠালেই নহ'ব, তেওঁলোকৰ বিমানবন্দৰ আমি টকা দি পেলাই বনালেই নহ'ব, ডেম তেওঁলোকক বনাই পেলাই পাৱাৰ দিলে নহ'ব। তেওঁলোকক আমি কি কৰিব লাগিব যে তোমালোকক আমি ডেম বনাই পাৱাৰ দিছোঁ, তোমালোকক আমি এয়াৰপৰ্ট বনাই দিছোঁ, তোমালোকৰ দুখীয়া মানুহক খাবলৈ আমি এইখিনি সহায় কৰিছোঁ, তোমালোকৰ ইউনিভাৰ্চিটি বনাবলৈ আমি এইখিনি টকা দিছোঁ, মেডিকেল ডেভেলপমেণ্টৰ কাৰণে ইমান টকা দিছোঁ। বাট তোমালোকে এই যে আমাৰ তালৈ যিবিলাক মানুহ আহিল, যিবিলাক মানে ডকুমেণ্টছে প্ৰুফ কৰিছে, সেই মানুহখিনি তোমালোকে ঘূৰাই ৰাখিবলৈ, সেই কামটো নকৰিলে। এই দুৰ্ভাগ্যজনক কথা। গতিকে আমাৰ অসম গণ পৰিষদ দলৰ প্ৰথম কথাটো হৈছে যে আমি বিদেশী চিনাক্ত কৰিব নোৱাৰিলোঁ, এক। আৰু দ্বিতীয় কথাটো কি হৈছে আপোনাক মই কৈছোঁ, মানে মানুহৰ কি হয়, উলাহ যেতিয়া হয় পৰিণামটো তাৰ বেয়া হয়। কিন্তু প্ৰবল উলাহৰ প্ৰবল পৰিণাম। আমাৰ পৰা মানুহে সাংঘাতিক আশা কৰিলে, আশাটো বেছি, এক্সপেক্টেশ্যন বহুত হাই আছিলে, নহয় বাৰু? সাংঘাতিক এক্সপেক্টেশ্যন আছিল। আৰু এইটো ঠিক, কিন্তু মই এটা কথা ক'লোঁ, এই আমি 61,065 টকাকৈ প্ৰতিটো সমষ্টিত 114খন 15খনকৈ স্কুলত আমি টকা দিলোঁ। তাৰ আগতে এখন প্ৰাইমেৰী বিদ্যালয়ৰ প্ৰধান শিক্ষকে 3,000 পৰা 5,000 কাৰণে DPI অফিচলৈ, ডাইৰেক্টৰ এলিমেণ্টেৰীলৈ 3বাৰ বা 5বাৰ 10 বাৰলৈকে যায়। মাৰ্চ মাহত যিহেতুকে বাজেটটো শেষ হয়, টকা পইচা থাকে, 5,000 টকা পাবৰ কাৰণে তেতিয়া 7 টকা বাছৰ টিকট, তেখেতসকলে তাৰ পৰা তেনেকৈ যায়। কিন্তু আমি 61,065 টকাকৈ 118-20খন স্কুলত দিলোঁ। এতিয়া বৰহমপুৰত তেতিয়া আমাৰ পানী যোগান একেদিনা আমি 18টা আৰম্ভ কৰিছোঁ। একেদিনা আমাৰ হেৰিয়াত আপোনাৰ কৰৈনী আমাৰ চিকিৎসালয়, PHC পাব্লিক হেল্থ চেণ্টাৰ, প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ মানে হস্পিটেল এখন, আমাৰ এইখন আপোনাৰ শিঙিয়াপতনী হস্পিটেলখন, আমাৰ কামপুৰৰ 30 বেডেড হস্পিটেল, এনেকৈ আমি 7খন হস্পিটেল তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই তেখেতে আধাৰশিলা কৰিছিল। গতিকে আমাৰ দিনত মই দেখিছোঁ ডেভেলপমেণ্টৰ কাম ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত মই এতিয়াও অতি নম্ৰভাৱে মই এটা কথা ক'ম, সবিনয়ে মই ক'ব লাগিব। আৰু সেইখিনি সময়ত যিসকল বৃদ্ধ লোক আছে সেইসকলে নিশ্চয় স্বীকাৰ কৰিব যে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত যে এই যে আমাৰ যিটো গ্ৰাম্য অৰ্থনীতিৰ যিটো উন্নয়ন, সেইটো কিন্তু AGP হয়। AGP চৰকাৰ দুবাৰকৈ থাকিলে। প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া যিগৰাকী ব্যক্তিয়ে আচলতে অসম আন্দোলনক নেতৃত্ব দিছিলে ফ্ৰণ্টৰ পৰা, তেওঁ থকাৰ পিছতো, আপোনালোক থকাৰ পিছতো সেই অসম আন্দোলনৰ ফলশ্ৰুতিত যি আচলতে অসম চুক্তি হ'ল, সেই অসম চুক্তিখন কিয় আচলতে ৰূপায়িত কৰিব নোৱাৰিলে? আপোনালোকে চেণ্ট্ৰেলক সৈমান কৰাব নোৱাৰিলে কিয়? আমি নোৱাৰিলোঁ, সেইটোৱেই কথা। চেণ্ট্ৰেলক আমি সৈমান কৰিব নোৱাৰিলোঁ। মানে চেণ্ট্ৰেলত আচলতে এতিয়া যে মই ক'লোঁ, এতিয়া চৰকাৰো কৰিবলৈ সহজ, কাৰণ ইয়াত যিটো দলৰ চৰকাৰ আছে
কেন্দ্ৰত একেটা আছে। আমাৰ তেতিয়া হ'ল কি, ইয়াত আমি আঞ্চলিক দল কৰিছোঁ আৰু আমি 85 to 90 হয় কেন্দ্ৰত তেতিয়া আমাৰ যিটো দল হয় ছাৰ আছিলে, মই দলটো নাম ল'ব খোজা নাই আৰু, সেই দলে বিদেশী খেদিবলৈ একেবাৰে নিবিচাৰে। বৰঞ্চ তেওঁলোকক যদি বিদেশীক ইয়াত ৰাখিব পাৰি, তেওঁলোকৰ ভোট বেংক বাঢ়ে বুলি ভবা হয়। সেইকাৰণে তেওঁলোকে আমাক আচলতে আমি কোৱা দাবী, আমি বহুত দাবী কৰিছিলোঁ, তেওঁলোকক ক'লোঁ, কিন্তু তেওঁলোকে সেই কথাখিনিও কিন্তু মানি নল'লে। 96 চনত আকৌ আমি হেৰি কৰিলোঁ, গভৰ্ণমেণ্ট কৰিলোঁ। 96 চনত গভৰ্ণমেণ্ট কৰোঁতে তাত হেৰি হ'ল, চৰকাৰটো বিৰোধী হ'ল, কংগ্ৰেছ নহ'ল, কিন্তু দুৰ্ভাগ্য সেই চৰকাৰো ভাগি থাকিল। হয় ছাৰ গতিকে আমি যিখিনি কৰিব লাগিছিল সেই সুবিধাখিনি আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি নাপালোঁ। কাৰণ চাওক, বিদেশী এই ইছ্যুটো হৈছে কেন্দ্ৰীয় তালিকাৰ, নাগৰিকত্বৰ ইছ্যুটো আমাৰ যিটো কৰ্মসূচী আছে ভাৰতবৰ্ষৰ সংবিধানে, কেন্দ্ৰীয় চৰকাৰে কি কৰিব, ৰাজ্য চৰকাৰে কি কৰিব, সমৱৰ্তী সূচীত কি আছে, এই কথাবিলাক আমাৰ সংবিধানত স্পষ্ট কৰি গৈছে। গতিকে নাগৰিকত্বৰ কথাটো কোৱা হৈছে যে এইটো কেন্দ্ৰীয় তালিকাত, গতিকে কেন্দ্ৰীয় চৰকাৰে এইটো কৰিবই লাগিব, কিন্তু তেতিয়া কেন্দ্ৰীয় চৰকাৰে এইটো ক্ষেত্ৰত কিন্তু বৰ হেমাহি কৰিলে। হয়, AGP দলৰ আচলতে মানে জনপ্ৰিয়তা কমাৰ আৰু কিছু কাৰণ আছে নেকি বাৰু? সেইটো সময়ত শুনা যায় যে চৰকাৰী যিসকল কৰ্মচাৰী তেওঁলোকে মানে দৰমহাটো সময়মতে নাপাইছিলে, আৰু লগতে পিছত গৈ গুপ্ত হত্যাৰ দৰে কিছু কথাও আমি শুনিবলৈ পাওঁ। চ' এই কথাবোৰো আচলতে গোটেই সোমাই আছে নেকি? তাৰমানে যেতিয়া সেইটো হ'ল কি 96 চনৰ পিছত, হয় 96 চনত আমি যেতিয়া গভৰ্ণমেণ্টটো কৰিলোঁ, 97-98 মানলৈকে চৰকাৰী কৰ্মচাৰীয়ে দৰমহা পাইছিল, কিন্তু 99 আৰু 2000 চনটো অত্যন্ত বেয়া হ'ল। তেতিয়া সেইটো কিয় হৈছিলে আচলতে? আৰ্থিক সংকট হৈছিলে। হয়, গোটেই ভাৰততে নে অসমত? নাই, গোটেই ভাৰতবৰ্ষত আৰ্থিক সংকটটো কিন্তু ভাৰতবৰ্ষত হৈছে দেই। মই এইটো মানে বহুতেই মই চাওক, মই বহুতো কথা নিৰপেক্ষ, এইটো কিন্তু গোটেই অসমত। যেনে মই আপোনাক কৈছোঁ, পাঞ্জাৱত সেইখিনি সময়ত পাঞ্জাৱৰ চৰকাৰে তাৰ যিটো পাঞ্জাৱ পৰিবহণ নিগম, তেওঁলোকত বেংকত মৰ্টগেজ দি পেলাই টকা ধাৰে লৈছিল। এইটো পেপাৰৰ হেডলাইন হৈছিল। দিল্লীত পৰিবহণ নিগমৰ বাছ বন্ধ হৈছিল। এইবিলাক কিন্তু ইতিহাসে এইবিলাক কৈছে, দিল্লীত পৰিবহণ নিগমৰ বাছ বন্ধ হৈছিল 1999। আকৌ 2000 চনত যেতিয়া অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'ল, তেখেত এগৰাকী জনপ্ৰিয় প্ৰধানমন্ত্ৰী, তেখেতে ভাৰতবৰ্ষৰ মংগলৰ কাৰণে, আজি ভাৰতবৰ্ষৰ, মই সেই দলৰ মই সমৰ্থন নকৰোঁ, সমৰ্থন নকৰিলেও নিৰপেক্ষভাৱে এটা কথা ক'ব লাগিব, কিন্তু আজি এই দলে, এতিয়া শাসনত থকা দলে যিটো জনপ্ৰিয়তা পাইছে বা ভাৰতবৰ্ষৰ জনগণই যিটো আজি উন্নয়নৰ মুখ অলপ দেখিবলৈ পাইছে, এই কৃতিত্ব কিন্তু অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া। কাৰণ কিয় PMGSY, ইট ৱাজ ষ্টাৰ্টেড বাই বাজপেয়ী ডাঙৰীয়া। তাৰপিছতে আমাৰ এই হেল্থ PMGSY, সেইটোৱে কৈছোঁ, PMGSY। তাৰপিছতে এই যে ইষ্ট ৱেষ্ট কৰিডৰ গোটেইটো তেখেতৰ। কাৰণ তেখেতৰ এই কথাটোত সম্ভৱ বিশ্বাস কৰিছিল যে এইটো কমিউনিকেশ্যন ইজ দি ফাৰ্ষ্ট ষ্টেপ অফ চিভিলাইজেশ্যন, তেনেকুৱা থিয়ৰী তেখেতে বিশ্বাস কৰিছিল। আৰু দ্বিতীয়তে আকৌ এটা ক'লোঁ, এই যে আপোনাৰ যিটো আমাৰ হেল্থ ছেক্টৰ আছিলে, হেল্থ যিটো আমাৰ NHM, নেশ্যনেল হেল্থ মিছনটো কিন্তু কোনে কৰিছিলে? সেইটো কৰিছিলে হেৰি আমাৰ তেতিয়া 2000 চনত। গতিকে এই যে নেশ্যনেল হেল্থ মিছন, কমিউনিকেশ্যন, PMGSY যিবিলাক ৰাস্তা, এইটো কিন্তু বাজপেয়ী ডাঙৰীয়াই কৰিছিল। কিন্তু লগতে এটা কৰিলে কি, তেখেতে এটা MOU কৰিছিল ৰাজ্য চৰকাৰবিলাকৰ লগত, আমাৰ গভৰ্ণমেণ্টৰ লগতো কৰিলে, প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ লগত, যে সকলোবিলাক নিযুক্তি বন্ধ, কোনো ধৰণৰ নিযুক্তি নহ'ব। সেইটো কিহৰ কাৰণে কৰিলে? ডিউ টু ফাইনেন্সিয়েল ক্ৰাইচিছ। গতিকে আমাৰ ইয়াত আমি যেতিয়া 2001 চনত আমি ইলেকশ্যন খেলিলোঁ, আমি হাৰিছোঁ। তাৰ এটা প্ৰধান কাৰণ কিন্তু এই যে আমি নিবনুৱাবিলাকক আমি চাকৰি দিব নোৱাৰিলোঁ। তাৰ আগলৈকে আমি 2000 চনৰ আগলৈকে, কিন্তু 2000 চনত AGPৰ যিটো জনপ্ৰিয়তা আছিল, সেইটো একে হ্ৰাস হৈ গ'ল যেতিয়া আমি কি কৰিলোঁ, আমি হেৰি কৰিব নোৱাৰিলোঁ, নিযুক্তি দিব নোৱাৰিলোঁ। গতিকে বাজপেয়ী ডাঙৰীয়াৰ হয়তো লক্ষ্য আৰু উদ্দেশ্য অত্যন্ত ভাল আছিল, দূৰদৰ্শী আছিল। মই সদায় ক'ম দূৰদৰ্শী, যি কাৰণে আজি আমি ভাৰতবৰ্ষৰ জনগণই আজি বহুত পৰিমাণে আমি কি পাইছোঁ, আমি উন্নয়নৰ মুখ দেখিবলৈ পাইছোঁ। কিন্তু সমানে এইটো ঠিক যে অসমৰ মানুহে কি কৰিলোঁ, আমি অসম গণ পৰিষদ দলে আমি বহুপণে আমি নিজাববীয়াকৈ আমি লোকচান ভৰিবলগীয়া হয়। সেই গুপ্ত হত্যাৰ চাইটো আপুনি কেনেকৈ চায়? মানে সেই কথাবিলাক ধৰক আমি ভালকৈ নাজানো, সেই বিষয়ে অলপমান চাওক। গুপ্ত হত্যাটোতো তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মই পোনপটীয়াকৈ মই আজি এইটো ৰাজহুৱাকেই কৈছোঁ, মই প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ প্ৰতি মই শ্ৰদ্ধা ৰাখিও, মোৰ দলৰ প্ৰতি শ্ৰদ্ধা ৰাখিও
মোৰ দল, মই দলৰকো বিৰোধিতা কৰি কোৱা নাই, মহন্ত ডাঙৰীয়াকো বিৰোধিতা কৰি কোৱা নাই। তেতিয়া বাতৰি কাকততো ওলাইছিলে, বিশেষকৈ কাহুদিত ওলাইছিলে। মই প্ৰফুল্ল মহন্ত ডাঙৰীয়াকে এইটো মই ব্যক্তিগতভাৱে বৰ বিৰোধিতা কৰিছিলোঁ বহুত। মোৰ আটাইতকৈ দুখ লাগিছিল তেতিয়া, যেতিয়া গুপ্ত হত্যাৰ নামত, মই আজি আপুনি সুধিছে কাৰণে কৈছোঁ, ডক্টৰ ধৰণীধৰ দাস, তেখেত ডাক্তৰ, বাই প্ৰফেশ্যন হি ৱাজ এ ফিজিচিয়ান, তেখেত চিকিৎসক আছিলে বৃত্তিত, তেখেত বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি আছিল। কিন্তু মই তেখেতক নাজানো। তেখেতক গোটেই ঘৰখন মাৰি পেলালে, গোটেই ঘৰখন। তেখেতৰ পৰিবাৰ মৰিল, তেওঁ মৰিল, পিতৃ ঢুকাল, তেওঁতো কোনো ধৰণৰ ধৰক একো নাই। তেওঁৰ ভাতৃ কোনোবা আলফাত আছে। গতিকে আলফাত আছে, গুপ্ত হত্যাৰ নামত তেতিয়া কি কৰিলে, সেই ডাক্তৰ ধৰণী দাসক মাৰিলে। আৰু আপুনি আচৰিত হ'ব, তেওঁ পৰিবাৰে এট এ টাইম চি ৱাজ কেৰিং, পেটত থকা সন্তানটো ওলাই দৌৰিছিল। এইবিলাক কান্দি কান্দি ক'বলগীয়া কথা। পেটত থকা সন্তান ওলাই দৌৰিছিল, আৰু তেওঁৰ যিটো 3 বছৰীয়া সন্তান ছোৱালীজনী আছিল, তাই আইতাকৰ লগত বেলেগ এটা ৰুমত বিচনাৰ তলত সোমাই আছিল। কিন্তু একেলগে সেই ছোৱালীজনী পিতৃ মাতৃ ককাক। এই কথাটো প্ৰফুল্ল মহন্ত ডাঙৰীয়াক মই তেতিয়া বিধায়িনী দলৰ সভাত সুধিছিলোঁ। তেতিয়া প্ৰফুল্ল মহন্ত ডাঙৰীয়াই মোক আঙুলি তই কৈছিল যে এইবিলাক কিবা কিবি ক'লে বাৰু সেইটো বেলেগ কথা, মই নকওঁ। গুপ্ত হত্যাই আমাক বহুতখিনি অনিষ্ট কৰিলে। আৰু এইটো কথাও ক'ব লাগিব, এই যে গুপ্ত হত্যা কৰিলে, আচলতে মই পুনৰাই কৈছোঁ, প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ প্ৰতি ক্ষমা প্ৰাৰ্থনা ক'ম। মহন্তৰ নিয়ন্ত্ৰণত সেইখিনি সময়ত ল' এণ্ড অৰ্ডাৰটো নাছিলেই। এই কোনে কণ্ট্ৰল কৰিছিলে, ওপৰৰ পৰা কণ্ট্ৰল হৈছিলে? একদম কেন্দ্ৰীয় চৰকাৰৰ পৰা পোনপটীয়াকে কৰিছে। মহন্ত গুপ্ত হত্যাত কিন্তু বেছিকৈ নাম তেখেতৰহে আহে। তেখেততে আহিবই, কাৰণ তেখেত অসমৰ মুখ্যমন্ত্ৰী। অসমৰ মুখ্যমন্ত্ৰী। হি ৱাজ দ্য গাৰ্জেন অফ দি ষ্টেট। হি ৱাজ দ্য গাৰ্জেন অফ দি ষ্টেট। হি কেনট এভইড। তেওঁ ক'লে নহ'ব যে কেন্দ্ৰই মোক কৰিছে। যদি কেন্দ্ৰই কৰিছে, দেন ইউ ৰিজাইন, পদত্যাগ কৰা। তেখেতেতো পদত্যাগ নকৰিলে। মই বাৰে বাৰে কৈছোঁ, তেখেতৰ প্ৰতি মই ক্ষমা প্ৰাৰ্থনাৰে কৈছোঁ, দেন তেখেতে পদত্যাগ কৰিব লাগিছিল, যে মই নোৱাৰোঁ এনেকৈ চলাব। তেতিয়া কি কৰিলে, এই আপোনাৰ কেন্দ্ৰৰ পৰা এতিয়া এইবিলাক আৰু কথা ধৰি শ্ৰীবাস্তৱ বুলি এজন অফিচাৰ পঠালে, ভাই ককাই দুটা। তেওঁলোকে আৰ্মি অফিচাৰ, এইবিলাক নহয়, এইবিলাক আপোনাৰ IPS অফিচাৰ। তেওঁলোকে মাছ কিলিঙত লাগি গ'ল। মাছ কিলিং। এই আমাৰ ইয়াৰে এটা ল'ৰা, এই লাভেন বৰা, আমাৰ লাভেন, এই আমাৰ চলচলীয়া, আপোনাৰ ঘৰত য'ত আজি কথা কৈছোঁ, এই ইয়াৰ পৰা 1 কিলোমিটাৰ লাভেনক, এই পথাৰৰ চুকত এই লাভেনটোক মাৰি পেলাইছে। গতিকে তেতিয়া মানুহ কাৰোবাক সন্দেহ কৰিলেই, আমাৰ কথাটো আছিল কি, যে কোনোবাই সন্ত্ৰাসবাদ কৰিছে, নিয়ন্ত্ৰণ কৰক, তাত আমাৰ তিলমানো আপত্তি নাই। কিন্তু সন্ত্ৰাসবাদী পিতৃ মাতৃ তাইৰ কাৰণে দোষী হ'ব নোৱাৰে, মোমায়েক হ'ব নোৱাৰে, ভিনীহিয়েক হ'ব নোৱাৰে, তেওঁ খুলখালী হ'ব নোৱাৰে, পেহাক হ'ব নোৱাৰে, মহাক হ'ব নোৱাৰে, বৰদেউতাক হ'ব নোৱাৰে। কিন্তু সেইখিনি সময়ত কি হ'ল, যে কোনোবা এজন আলফাত আছে, আলফাত থকাজনৰ যদি সম্পৰ্ক কিবা এটা আছে, তেওঁকো মাৰিছে, কথাও পাতিছে, তেওঁকো মাৰি দিছে হয়তো। গতিকে মানে কি হ'ল, সেইটো ছাৰ কোনটো চনত একদম পিক হৈ আছিলে? সেইটো পিক হৈ আছে 2000 চন, 99 মানে মিডল অফ 99, 2000 চনলৈকে একদম পিক। যেতিয়া 2001 চনত চৰকাৰ পৰিৱৰ্তন হ'ল, তাৰ পিছৰ পৰা এইটো বন্ধ হৈছে। আৰু ছাৰ তেতিয়াৰ যি আঞ্চলিকতাবাদ, আজিৰ যি আঞ্চলিকতাবাদ, এতিয়া অলপমান সংমিশ্ৰণ হৈ পেলাই ৰাষ্ট্ৰীয়তাবাদ, আঞ্চলিকতাবাদ, মানে আঞ্চলিকতাবাদটোক হয়তো অলপ ডমিনেট কৰিছে বৰ্তমান আমি যিটো দেখিছোঁ, নাইকিয়াই হৈছে বুলি ক'ব পাৰি AGP দলত। চ' সেইটো আপুনি কেনেকৈ চায়, তেতিয়া আৰু এতিয়া? চাওক, মানে ৰাষ্ট্ৰীয়তাবাদে আঞ্চলিকতাবাদক দমন কৰিছে। যদি আমি দুৰ্বল হৈছোঁ, তেতিয়াহ'লে কৰিছে। দুৰ্বল কিয় হ'ব লগা হৈছে? যদি ক'ৰবাত সবল হৈ আছে, কিন্তু কৰিব পৰা নাই। এতিয়া মন কৰিব, ভাৰতবৰ্ষত 2024 চনত চৰকাৰ হ'ল, মোদী ডাঙৰীয়া, সন্মানীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া নহয়, এতিয়া আকৌ 24 চনত তেখেতে তৃতীয়বাৰৰ কাৰণে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হিচাপে এই মাহত প্ৰধানমন্ত্ৰী হ'ল। এতিয়া মন কৰিব, 24 চনত যেতিয়া তেখেত প্ৰধানমন্ত্ৰী হ'ল, কিন্তু যিটো মানে আপোনাৰ চাবিকাঠি কয়, এই যে যিটো মূল নিয়ন্ত্ৰণ কৰিব পৰা শক্তি চৰকাৰটোক, এইটো কাৰ হাতত আছিল? এইটো চন্দ্ৰবাবু নাইডু। মন কৰিব, চন্দ্ৰবাবু হয় নহয় কওক, চন্দ্ৰবাবু নাইডু কোন পাৰ্টি? তেলেগুদেশম আঞ্চলিক দল। কাৰণ চন্দ্ৰবাবু নাইডুৱে নিজকে প্ৰতিষ্ঠা কৰিছে যে মই আঞ্চলিকতাবাদ কৰিছোঁ। তাৰপিছত আপুনি মন কৰিব,
এই বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ নীতিশ কুমাৰ তেখেতৰ RJD ৰাষ্ট্ৰীয় জনতা দল আছিলে তেতিয়া কিন্তু ৰাষ্ট্ৰীয় জনতা দলটো কি তেতিয়াৰ মুখ্যমন্ত্ৰী এতিয়া তেখেত নাই বাৰু নাই কিন্তু নীতিশ কুমাৰ ডাঙৰীয়াৰ ৰাষ্ট্ৰীয় জনতা দলটো যদিও দৈ ইটি মানে 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 ইট ইজ এ নেশ্যনেল পাৰ্টি বাই কেৰেক্টাৰ কিন্তু তেওঁলোকৰ পাৰফৰ্মেঞ্চটো বিহাৰতে ভাল। বিহাৰতে আবদ্ধ নাই হয়নে নহয় নাই গতিকে এই নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে কি কৰিছিলে চৰকাৰটোক নিয়ন্ত্ৰণ কৰিছিল আনকি আপোনাৰ এনেকুৱাও হৈছিলে শুনিছোঁ যিগৰাকী স্পীকাৰৰ কাৰণে মনোনয়ন কৰিছিল হয় স্পীকাৰ মানে লোকসভাৰ যিগৰাকী অধ্যক্ষ হ'ব বুলি পেলাই বাতৰি কাকতত নাম ওলাল চন্দ্ৰবাবু নাইডু ডাঙৰীয়াৰ লগত পাৰিবাৰিক তেখেতৰ আগৰ সংঘাত দলীয় সংঘাত আছে তেখেতে ক'লে যে তেখেত হ'ব নোৱাৰিব গতিকে আগৰ স্পীকাৰক ওম বিৰলাকে আকৌ পাতিলে গতিকে তেওঁলোকৰ মই পাৱাৰ মানে সেইটো আছিলে হয় সেইটো দিছ পাৱাৰ গতিকে মই কৈছোঁ যে আঞ্চলিকতাবাদ আজি ভাৰতবৰ্ষত নাইকিয়া হৈ গৈছে মই এইটো মানে অসমৰ ক্ষেত্ৰত অসমৰ প্ৰেক্ষাপটত কি হৈছে আজি কিয় উইক হৈছে আপুনি এইটো চাব মই আৰু এটা কথা কৈছোঁ আপোনাক অকণ সময় ল'লোঁ চাব সেইটো চাব মহাৰাষ্ট্ৰত কি হ'ল একনাথ সিন্ধে তেওঁকতো আপোনাৰ আঁতৰাই দিলে আঁতৰাই আনিছে লাহে লাহে দমন নীতি আৰম্ভ কৰি দিছে একনাথ সিন্ধে মহাৰাষ্ট্ৰত তেওঁক আঁতৰাই আনিলে আঁতৰালে এতিয়া আপুনি চাব আমাৰ মেঘালয়ত হয় মেঘালয়ত ইলেকশ্যন হ'ল মেঘালয়ত আসনৰ সংখ্যা 60 ইফালে বিধানসভা ইলেকশ্যনৰ ইফালে কথা দুই হা ইফালে 2 নে 3 হে আছিলে তিনিটা পালে তিনি তিনিটা পালে তাত চাংমাই ইলেকশ্যন খেলিলে আমাৰ এতিয়া নাগালেণ্ডত বিজেপি গত 20 আউট অফ 60 দে গত 12 কোনে ক'লে ৰিজনেল পাৰ্টি চৰকাৰ হৈছে হয় নহয় হয় হয় ত্ৰিপুৰাত চাব ত্ৰিপুৰাত 60ৰ ভিতৰত বিজেপিয়ে 32টা পাইছে হয় ত্ৰিপুৰাত বিজেপিয়ে 60ৰ ভিতৰত তেওঁলোকে ত্ৰিপুৰাত পালে তেওঁলোকে 32 হয় হয় দিয়ক 32ত পালে 32 কিন্তু মন কৰিব ত্ৰিপুৰামাথা বুলি পেলাই যিটো পাৰ্টি ত্ৰিপুৰামাথা তেওঁলোকে সেইটো কি হ'ল তেওঁলোকৰ ত্ৰিপুৰীসকলৰ এটা আঞ্চলিক দল তেওঁলোকে এমাহ হোৱা নাই আঞ্চলিক দলটো খুলি পেলাই তেওঁলোকে 13খন আসন পাইছে তাৰমানে 13খন আসন আঞ্চলিক দলে পালে মানে আঞ্চলিকতাবাদ এতিয়াও আছে আঞ্চলিকতাবাদ মই সেইকাৰণে কৈছোঁ নাগালেণ্ড মিজোৰাম ছেইম গতিকে আপোনাৰ আঞ্চলিক দল এতিয়াও আছে কিন্তু মোৰ কথা মই এইটো কৈছোঁ সৰ্বভাৰতীয় পৰ্যায়ত আঞ্চলিক দল এতিয়াও আছে কিন্তু আমাৰ কি হৈছে এটা পাঞ্জাৱত আপুনি কৈছোঁ পাঞ্জাৱত পাঞ্জাৱত আজি আপ এতিয়া কি এটা প্ৰায় এটা পাঞ্জাৱ দিল্লীৰ কাৰণে এটা আঞ্চলিক দলৰ নিচিনা আছিল সেইকাৰণে মই কৈছোঁ যে আমি ইয়াত আপুনি কোৱাটো হয় মই মানি লৈছোঁ যে আমি ইয়াত নিজে যিখিনি আমি ইয়াত মানে কি শক্তি দেখুৱাব পাৰিব লাগিছিলে সেই শক্তিটো আমি অসম গণ পৰিষদ দলে দেখুৱাব পৰা নাই এটা কিন্তু আপোনালোকৰ মানে বদনামো আছে এইটো মানুহৰ মুখে মুখে বা এইটো অ'পেন চিক্ৰেট টাইপ হৈ গৈছে দুই এজন মানুহে নিজৰ পাৱাৰটো বচাই ৰাখিবৰ কাৰণে আপোনালোকৰ সেই আঞ্চলিকতাবাদৰ যি আচলতে শক্তি এটা সময়ত আছিলে সেইটো লাহে লাহে আচলতে হেৰুৱাই পেলাইছে সীমিত হৈ আছে সেইটো বহু পৰিমাণে না আপোনালোক নিজেই এগৰাকী কৰ্মকৰ্তা হিচাপত দলৰ বা দলক ভাল পোৱা এগৰাকী ব্যক্তি হিচাপত আপোনালোকৰ কৰণীয় নাই নেকি নহয় আমাৰ কৰণীয় আছে কিন্তু ডাঙৰ কথাটো হৈছে কি জানেনে মই ৰাজনীতিৰ সেই 85 চনৰ পৰা আজি 40 বছৰীয়া 41 বছৰৰ যিটো অভিজ্ঞতা মই এটা কথা দেখিলোঁ ৰাজনীতিত মানে পাৱাৰটো বৰ ডাঙৰ বস্তু পাৱাৰ মানে হয় পলিটিকেল পাৱাৰ নহয় মানি পাৱাৰ লাগিবই এতিয়া আপোনাৰ ডাঙৰ কথা হৈছে আমাৰ ইয়াত মই ইয়াত এতিয়া দেখিলোঁ আপোনাৰ এই যে চৰকাৰ নকৰক কিয় সেই চৰকাৰৰ লগত আমি সোমাই গ'লোঁ গতিকে আপুনি যদি আজি কিবা এটা সাল সলনি নতুন চিন্তা এটা কৰিব বিচাৰে সেইটো কৰাটো সম্ভৱ সীমিত একদম আৰু এইটো সীমিত মানুহৰ মাজত চিন্তা চৰ্চাটো একেবাৰে সীমিত মানুহৰ মাজত গম পাইছেনে আমি খুব যত্ন কৰিছিলোঁ এতিয়াও যে যিকেইজনে আজি সভাপতি হৈ আছে কাৰ্যকৰী সভাপতি হৈ আছে উপসভাপতি সম্পাদক হৈ আছে তেওঁলোকেই থাকক তেওঁলোকেই মন্ত্ৰী হওক তেওঁলোকৰ ইচ্ছামতেই দল চলক কিন্তু আমি যাৰ লগত চৰকাৰ কৰিছোঁ তেওঁলোকক এইটো কৰিব পাৰে বা কৰিব নোৱাৰে কৰক বা নকৰক এইখিনিলৈকে যোৱা উচিত বা এইখিনিলৈকে যোৱা অনুচিত সেইখিনি ক'ব পাৰিব লাগে দুনতিত go ahead not to go ahead এই কথাখিনি আমি ক'ব পৰা হ'ব লাগিছিল আমিতো ক'ব পৰা নাই আজি ভাৰত বাংলাদেশৰ সীমান্তটো আজিও মুক্ত হৈ আছে হয়নে নহয় আমি যদি এটা তেওঁলোকক কওঁ যে কেন্দ্ৰটো একেই চৰকাৰ বাৰে বাৰে কৈছোঁ যে ভাৰত বাংলাদেশৰ সীমান্ত মুক্ত
কিয় চিল কৰিব আগৰ পৰা নাই? দলীয় চৰকাৰে যিটো আছিল তেওঁলোকে ভাবিছিল তেওঁলোকৰ মানুহ আহক আমাৰ ভোট বেংক হওক এতিয়াৰ দলটোৱে ভাবে যে বেলেগ মানুহ আহক এতিয়া ভোট বেংক হওক তেতিয়াহ'লে আমি অসমীয়াবিলাক ক'ত যাম মোৰ একেবাৰে পোনপটীয়া প্ৰশ্ন পোনপটীয়া আগৰ এটা দল আছিলে যিটো দলে মই কোনো দলৰ নাম ল'বলৈ বিচৰা নাই আৰু সকলোকে ক্ষমা প্ৰাৰ্থনাই কৈছোঁ তেওঁলোকে ভাবে যে এই শ্ৰেণীৰ মানুহখিনি আহক অসমত যদি থাকে আমাৰ ভোট বেংক হ'ব আকৌ এতিয়াৰ দলে ভাবে যে এই শ্ৰেণী মানুহখিনি এই শ্ৰেণীৰ মানুহ আহক পূবৰ মানুহখিনি আহক এওঁলোক পশ্চিমৰ মানুহ পূবৰখিনি আহক আমাৰ ভোট বেংক আহিব তেতিয়াহ'লে আমাৰ যিখিনি শদিয়াৰ পৰা ধুবুৰীলৈ থকা বৰা শইকীয়া হাজৰিকা গগৈ ৰাভা এই যে আপোনাৰ মুছাহাৰী হয় ৰংপি হয় এই মানুহখিনি অৱস্থা খিলঞ্জীয়াখিনি বুলি ক'ব আমাৰ লাগিব খিলঞ্জীয়া যিখিনি ভূমিপুত্ৰ হয় আমাৰ ভূমিপুত্ৰৰ অৱস্থা তথৈবচ তথৈবচ আজি অসমীয়াক গৌবেগ ধ্বনি দিব পৰা হৈ গ'ল বহিৰাগতই আজি ফেঞ্চি বজাৰত ক'ব পৰা হ'ল ইয়াত ক'ব পৰা হ'ল হয়তো আমাক কেতিয়াবা খেদিবলৈও আহিব পৰা হ'ব এতিয়া ডাঙৰ কথা কোনটো হৈছে হয় আমি এটা কোনো বেয়া নহ'ব মই ক্ষমা প্ৰাৰ্থনা কৈছে এটা আমি ভাৰ্টিকেল ডিভিজন কৰিছোঁ ভাৰ্টিকেল ডিভিজন ধৰ্মৰ ভিত্তিত কৰিবলৈ যাওঁতে ধৰ্মৰ ভিত্তিত আমি যেতিয়া কৰিলোঁ তাৰমানে ভাষিক জাতীয়তাবাদ নাইকিয়া হ'ব নেকি আঞ্চলিক জাতীয়তাবাদ নাইকিয়া হ'ব নেকি যে আমি ধৰ্মৰ ভিত্তিত আমি ভোট ল'বলৈ যাওঁতে ভাষিক জাতীয়তাবাদ আৰু আঞ্চলিক জাতীয়তাবাদ যিটো আঞ্চলিক জাতীয়তাবাদ ভাষিক জাতীয়তাবাদ ধৰ্মৰ ভিত্তিত ভাগ কৰিলে আমি নাইকিয়া কৰিব নোৱাৰোঁ তেতিয়া আমি ভাৰততকৈ নেপালক বেছিকৈ ভাল পাব লাগিব যদি ধৰ্মৰ ভিত্তিত চববিলাক কৰিবলৈ হয় কাৰণ নেপালত 95% হিন্দু ধৰ্ম চ' সেই তেনেকৈ হ'লে এতিয়া আপোনালোকৰ যি আচলতে সহযোগী দল বন্ধু দল যাৰ আণ্ডাৰত আপোনালোকে বৰ্তমানত তথা ভাৰতত চৰকাৰ গঠন কৰি চলাই আছে বিজেপি দলে কিন্তু হিন্দুত্ববাদক বহুত বেছিকৈ গুৰুত্ব দিয়ে বা হিন্দুত্ববাদৰ গইনালৈ তেওঁলোকে চৰকাৰ গঠন কৰিলে কিন্তু আজিৰ ডেটত যদি আমি চাবলৈ যাওঁ শিৱসাগৰ যি অঞ্চলত বানপানীত ককবকাই আছে মানুহে 3খন ডিষ্ট্ৰিক্টত সেই 3খন ডিষ্ট্ৰিক্টতে কিন্তু 80% 80 to 90% মানুহে কিন্তু সম্পূৰ্ণৰূপে হিন্দু আৰু তেওঁলোক অসমীয়া চ' যিদৰে আপোনালোকৰ সহযোগী দলৰ নেতৃত্ববৃন্দ ইলেকশ্যনৰ আগত সেই শিৱসাগৰ বা আপাৰ আছামত অহা দেখা পোৱা গৈছিলে বা অসমতে অহা পোৱা দেখা গৈছিলে বৰ্তমান কিন্তু আমি দেখা পোৱা নাই চ' সেই ক্ষেত্ৰত আপুনি কি কয় যে যেতিয়া ইলেকশ্যন আহিব সেইটো সময়ত 10 বাৰ আহিবলৈ সময় আছে কিন্তু আজি যি সময়ত হিন্দুসকলে ককবকাই আছে হিন্দুত্ববাদৰ কথা কোৱা যিসকল নেতা তেওঁলোকৰ ভাতৃসকলে হিন্দুসকলে ককবকাই আছে আজি কিন্তু সেই নেতাসকলক কোনো দেখা পোৱা নাই এইটো দুৰ্ভাগ্যৰ কথা হৈছে মই বিশেষকৈ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ গোস্বামী তেখেতেও এটা কথা কৈছে তেখেতে আজি 4 দিনৰ আগত এটা শব্দ কৈছে মই কাটৰভাৱে আপোনালোক আহক এগৰাকী সত্ৰাধিকাৰে কৰিব লগা হৈছে গুৰুজনাৰ আদৰ্শত আমি আবদ্ধ সেই গুৰুজনাৰ আদৰ্শৰে স্থাপন হোৱা সেই সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ গোস্বামী যিগৰাকীয়ে গৈ পেলাই ইংলেণ্ডতো তেখেতে হাউচ অফ কমনছত বক্তৃতা দি আহিছে আজি আমাৰ আগত এই প্ৰখ্যাত পণ্ডিতজন আৰু অসমৰ এগৰাকী গুৰুৱে আজি এই কাটৰ অনুৰোধ কৰিবলগীয়া হৈছে আপোনালোকে মন কৰক এই অৱস্থালৈ আমি যাব পাৰিব নালাগিছিল আৰু মই দেখিছোঁ সাপ আৰু ভেং সকলোবিলাক একেলগে হয় বিপদৰ সময়ত সকলো একেলগে হোৱাটো বৰ ভাল চিন আজি যোনেই নহওক সকলোৱে গৈ পেলাই শিৱসাগৰবাসীক সহায় কৰিছে আনকি একেবাৰে মুম্বাইৰ পৰাও আহিছে আমাৰ পাঞ্জাৱৰ শিখসকলৰ ডাঙৰ সংগঠন এটা আহিছে বুলি আজি আমাৰ বাতৰিকাকতত সবিস্তাৰে দিছে তেখেতসকলৰ ওচৰত আমি সকলো সৰ্বভাৰতীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ ওচৰত আমি কৃতজ্ঞ কিন্তু আমাৰ যিটো প্ৰাথমিক দায়িত্ব আমি যিসকলক আমি নিৰ্বাচন কৰি দিছোঁ তেখেতসকল কিন্তু এতিয়ালৈকে আমাৰ অসমলৈ নহাটো অত্যন্ত দুখৰ কথা কিন্তু যাক গালি দি পেলাই চৰকাৰ গঠন কৰা হ'ল আজমল ডাঙৰীয়াই কিন্তু প্ৰথমতে ওলাই গৈ 2 কোটি টকা অনুদান দিলে এতিয়া মেডিকেল শিবিৰ তেওঁ গঠন কৰি কিন্তু বহুত 19 তাৰিখে ৰাতি প্ৰথম পানী আহিছে চাওক হয় 19 তাৰিখে ৰাতি তাৰমানে এইটো 31 দিনীয়া মাহ হয় 13 দিন হ'ল মাজত পূৰা 12 দিন এতিয়া মাজত 12 দিন গতিকে এই অৱস্থাটো মই এতিয়াও ক'ম যে কেন্দ্ৰই অসমৰ সম্পদখিনিকে সম্পদ বুলি ভাবিব নালাগে মানুহখিনিকো সম্পদ বুলি ভাবক মানুহো সম্পদ বুলি ভাবক তেনেকৈ আজিৰ প্ৰেক্ষাপটতে আমি এতিয়া শিৱসাগৰত যি আচলতে বান পৰিস্থিতি চলি আছে চ' তাতে আমি দেখিবলৈ পাইছোঁ তাত হিন্দু মুছলিম শিখ ইছাই চব এক হৈ গৈছে সকলোকে সাহায্য দিছে সকলোৱে আজি কিন্তু হয়তো অসমীয়াই অলপ হ'লেও সেই বস্তুবিলাক বুজি পাইছে এতিয়া আপোনাৰ নাই এতিয়া চাওক মই আজি শিৱসাগৰ ওলাইছে কাৰণে কৈছোঁ দেই আমি শিৱসাগৰৰ ক্ষেত্ৰত এই কথাটো যে আমাৰ শিৱসাগৰৰ এইটো কিন্তু এই যে আমাৰ অসমীয়া মানুহৰ যিটো এটা মিলন ক্ষেত্ৰ বুলি কোৱা হয় মিলন ক্ষেত্ৰ
শিৱসাগৰ বানপানীত কিন্তু এইটো কিন্তু পুনৰাই প্ৰমাণ হৈছে প্ৰমাণ এইটো প্ৰকৃতিয়ে মানে আমাক এটা চান্স দিছে প্ৰকৃতিয়ে এটা সুবিধা দিছে কওক এতিয়া হয় আপোনাৰ সেই যি আচলতে যাত্ৰা সেইখিনি আমি গম পালোঁ প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াৰ কথাও গম পালোঁ আপুনি যেতিয়া প্ৰথমবাৰ বিধায়ক হিচাপে ব্ৰহ্মপুৰ সমষ্টিত আহিলে সেই ব্ৰহ্মপুৰ সমষ্টিত তেতিয়া কি আছিলে আপুনি অহাৰ পিছত কি কৰিব পাৰিলে আমি নাজানো কিন্তু মই একেবাৰে নাজানো মোৰ জন্মই হোৱা নাই মই 89ত জন্ম চ' সেই কথাখিনি অলপমান যদি জনায় ব্ৰহ্মপুৰ সমষ্টিত অহাৰ পিছত আমাৰ কিছু কাম মই অলপ আগতে ক'লোঁ আমাৰ 18টা পানী যোগানৰ আঁচনি একেলগে হৈছে আমাৰ প্ৰায় 22খনমান স্কুলত 61,065 টকা এতিয়াৰ কাৰণে এতিয়াৰ আকৌ ল'ৰা ছোৱালী এতিয়াৰ যদি আমাৰ নাগৰিকসকলে শুনে বা ষ্টুডেণ্টে শুনে ক'ব যে এইটো কি ডাঙৰ কথা এতিয়া দেখোন 8 কোটি টকা আহিছে এতিয়া পূৰ্ণিমা হায়াৰ ছেকেণ্ডেৰীতে 6 কোটি টকা আহিছে তেতিয়া 61,000টো বহুত বেছি তেতিয়া 85ত মই ক'লোঁ নহয় তেতিয়া 3,000 পৰা 5,000 টকা পাবৰ কাৰণে আমাৰ সঞ্চালকৰ কাৰ্যালয়লৈ প্ৰাথমিক শিক্ষাৰ সঞ্চালকৰ কাৰ্যালয়লৈ 7 টকাৰ টিকট এই আমাৰ ৰাজহংস হোটেল নগাঁও টাউনৰ ওচৰৰ পৰা গাড়ীখন যায় আমাৰ প্ৰধান শিক্ষকসকল তালৈ যায় 7 টকা 40 টকা খৰচ হয় 3,000 পৰা 5,000 টকা আনিবলৈ তেতিয়া 61,065 টকা পাই মানুহে বৰ উৎফুল্লিত হৈছিল তেনেকৈ আমাৰ 124খনমান স্কুলত দিয়া হৈছিল হস্পিটেল 8খনমান বনোৱা হ'ল 18টা পানী যোগান আঁচনি তেতিয়া কিন্তু পানী যোগান আঁচনি একেবাৰে ব্ৰহ্মপুৰত নাছিল মানে PHC বৰ্তমান যি জল জীৱন মিছন টাইপ আৰু জল জীৱন মিছন টাইপ তেতিয়া একেবাৰে কিন্তু নাছিলেই ব্ৰহ্মপুৰত ধৰি লওক আমাৰ শ্বহীদ ভৱনটো আৰম্ভ কৰিছিলে আমাৰ পূৰ্বৰ যিসকল আমাৰ মুক্তিযোদ্ধাৰ আছিল সৰুকৈ লাইব্ৰেৰী এটা বনাই থাকিল শ্বহীদ ভৱনটো যিটো ভৱন বুলি ক'ব পাৰি সেইটো তেতিয়া আমাৰ বনোৱা হৈছিল আপোনাৰ সময়ত সেইটো মই সভাপতি আছিলোঁ এতিয়াৰ যোনটো শ্বহীদ ভৱন মই সভাপতি আছিলোঁ আমাৰ প্ৰয়াত প্ৰসন্ন গোস্বামী তেখেত এই কৰণী বাৰাগাঁৱৰ মন্দিৰৰ সভাপতি তেখেত আছিলে কাৰ্যকৰী সভাপতি মনমোহন দাস তেখেত ব্ৰহ্মপুৰ হায়াৰ ছেকেণ্ডেৰী তেখেত মই ভুল কৰিছোঁ মনমোহন শইকীয়া তেখেত শিক্ষক আছিল তেখেত সম্পাদক আমাৰ হালগাঁৱৰ প্ৰবীণ দা আছিলে সহকাৰী সম্পাদক এনেকৈ আমি সকলোৱে মিলি এই ভৱনটো কৰিছিলোঁ আৰু সেই ভৱনটো 1999 চনৰ 30 ডিচেম্বৰ তাৰিখে ডক্টৰ ভূপেন হাজৰিকাদেৱে মুকলি কৰিছিল ডক্টৰ ভূপেন হাজৰিকাদেৱ আহিছিলে আৰু তেতিয়া সম্ভৱতঃ এই অঞ্চলত আটাইতকৈ ডাঙৰ মিটিং 8,000মান মানুহ হৈছিল সেইখন মিটিং 8,000মান মানুহ হৈছিল আকৌ এটা ব্ৰহ্মপুৰতে সেইটো বন্ধ হ'ল বৰ দুৰ্ভাগ্যৰ কথা NEC মানে আপোনাৰ নৰ্থ ইষ্ট কাউন্সিল যিটো মেঘালয়ত আমাৰ হেড অফিচ শ্বিলঙত NEC এটা বাফেলো ব্ৰিডিং প্ৰজেক্ট দিছিলে বহুত ডাঙৰ বহুত কোটি টকীয়া সেইটো আমাৰ ইয়াতে আনিছিলোঁ ব্ৰহ্মপুৰতে সেইটো আমাৰ দিয়া হৈছিল আকৌ ব্ৰহ্মপুৰৰ কথাই মই কৈছোঁ ব্ৰহ্মপুৰ মানে একেবাৰে প্ৰপাৰ ব্ৰহ্মপুৰ সেই শ্বহীদ ভৱনটো ডক্টৰ ভূপেন হাজৰিকাই মুকলি কৰিলে আৰু এটা কাম কৰা হৈছিল ব্ৰহ্মপুৰৰ যিখন শ্বহীদ স্মৃতি হায়াৰ ছেকেণ্ডেৰী তেতিয়া এটা নিয়ম আছিল তেতিয়া আছিলে আৰু এতিয়া আছে নাই মই নাজানো যদি ল'ৰা আৰু ছোৱালী একেলগে থাকে কো এডুকেশ্যন হয় আৰু যদি সেই স্কুলে বিচাৰে মেনেজিং কমিটি আৰু স্কুলৰ শিক্ষকে বিচাৰে ছোৱালীখিনিক আঁতৰাই পেলাই এখন ছোৱালী স্কুল কৰিব পাৰে এতিয়া ব্ৰহ্মপুৰৰ যিখন ছোৱালী স্কুল 25 বছৰ হৈ গ'ল আজি বা 3 বছৰ 4 বছৰৰ আগত মই আহিছিলোঁ তেতিয়া আমি সেই ছোৱালী স্কুলখন আমি বেলেগে আনিছিলোঁ আৰু তেতিয়া শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামী আছিল একেদিনাই 22টা পোষ্ট দিছিল একেদিনাই 25টা পোষ্ট দিছিলে 4জন আছিলে অফিচৰ 2জন তৃতীয় শ্ৰেণী 2জন চতুৰ্থ শ্ৰেণী আৰু 18জন শিক্ষক তেতিয়াৰ দিনত ব্ৰহ্মপুৰ এখন আমনিলিয়াহঁতে যিখন ছোৱালী স্কুল তাৰ লোকেল মানুহে ক'ব ৰবীন বায়ন দাদা আছিল ঢুকাল প্ৰয়াত মুনীন্দ্ৰ শইকীয়া ডাঙৰীয়া তেখেত এই ব্ৰহ্মপুৰ ছোৱালী স্কুলৰ আমাৰ প্ৰিন্সিপাল আছিল তেখেতক মই কৃতজ্ঞতাৰে সদায় স্বীকাৰ কৰিম আমাৰ খগেন ভাগৱতী ডাঙৰীয়া আছিলে তেখেতসকলৰ সকলোৰে যত্ন মই তেতিয়া মন্ত্ৰী হৈ আছিলোঁ সেই স্কুলখন পাতিছিলোঁ ব্ৰহ্মপুৰ আমাৰ কামপুৰত এটা ফায়াৰ ব্ৰিগেড আমাৰ একেবাৰে নাছিল কামপুৰত ফায়াৰ ব্ৰিগেড ষ্টেচনটো তেতিয়া হৈছিলে তাৰ পৰা আপোনাৰ কামপুৰত 30 বেডেড হস্পিটেল তাত একেবাৰে বিচনা দি তাত এখন হস্পিটেল হৈছিলে এনেকৈ যিখিনি পৰা যায় বাট পদূলি কিছু হৈছিল এনেকৈ আমাৰ কিছু কাম কৰিবলৈ যত্ন কৰা হৈছিল কিন্তু ব্ৰহ্মপুৰ সমষ্টিৰ আমি আচলতে প্ৰিভিলেজ হ'ব লাগিছিলে যে আমাৰ যিগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াও ইয়াৰ পৰাই নিৰ্বাচিত হৈছিলে কিন্তু এটা চিফ মিনিষ্টাৰ সমষ্টি হিচাপত যিখিনি আমি পাব লগা আছিলে বৰ্তমান জালুকবাৰীক যদি আমি কম্পেয়াৰ কৰোঁ বা বাকী যিবিলাক চিফ মিনিষ্টাৰ সমষ্টি আছে যোৰহাটকে ধৰি আমি যদি কম্পেয়াৰ কৰোঁ আমি কিন্তু ইমানখিনি একো নাপালোঁ আমি কিন্তু একো নাপালোঁ বৰ্তমানলৈকে না এখন ইয়াত ইঞ্জিনিয়াৰিং কলেজ আছে না এখন ভাল মেডিকেল কলেজ আছে মানে ক'বলৈ গ'লে আমি কোনো ফালৰ পৰা একোৱেই নাপালোঁ ত' বৰ্তমানেও কিন্তু একে প্ৰতিচ্ছবি আমি দেখি আছোঁ আৰু মই আপোনাক এটা কথা ক'লোঁ এতিয়া শিঙীয়া পদনীত
আমাৰ ব্ৰহ্মপুৰ সমষ্টিৰ এটা সুনাম এতিয়া আমাৰ নতুন জেনেৰেশ্যনে বহুতে নাজানে অসমৰ প্ৰথম যিখন এংলো আছামিজ ডিক্সনেৰী বুধীন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই লিখিছিল আৰু সেই বুধীন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ গাঁও আছিলে শিঙিয়াপুতনি গম পাইছেনে এইখন আমাৰ পুৰণি কিতাপ আৰু নহয় এইখন হ'ল আমাৰ চামগুৰি শিঙিয়াপুতনি এইখন হ'ল উৰিয়া গাঁৱৰ চাৰ্কল যিটো সেইটো বাওঁহাতেদি সোমাই যাব লাগে শিঙিয়াপুতনিখন যিটো ৰাস্তা আমাৰ ননৈলৈ গ'ল হয় গম পালোঁ ননৈলৈ গ'ল হয় এখন মোৰ স্বৰ্গগত পিতৃৰ পুৰণি গাঁও পুৰণি ঘৰ হয় এতিয়া মোৰ তাত আমাৰ পৰিয়াল আছে তেখেতৰ স্মৃতিত এই বুধীন্দ্ৰ কুমাৰ ভট্টাচাৰ্যী তেখেত পিছলৈ যোৰহাটত গৈ পেলাই ছেটল কৰিলে বাট হি ৱাজ বৰ্ণ ইন ছিংগাপুটনি আৰু আপোনালোকে চাব যে এই প্ৰিফেচ যিটো সেই ডিক্সনেৰীখনৰ লেট বি কে ভট্টাচাৰ্যী ৱাজ এন ইনহেবিটেণ্ট অফ ছিংগাপুটনি ভিলেজ এনেকৈয়ে লিখা আছে আৰু তেখেতৰ নামত আমি এটা হল ঘৰ কৰিছিলোঁ তাত আৰু সেই হল ঘৰটো বহুত দীঘলীয়া হ'ল এতিয়াহে অলপতে মুকলি হৈছে কিন্তু তেতিয়া মই আৰু এইটো ক্ষেত্ৰত আমাৰ প্ৰখ্যাত সাহিত্যিক যোগেন্দ্ৰ নাৰায়ণ ভূঞা তেখেতে কৈছিলে যে গিৰিণ এইটো কৰিব লাগে তেখেতৰ নামটো ৰাখিবৰ কাৰণে সেই কামটো কৰা হৈছিল এনেকুৱা কিছু কাম কৰা হৈছিল হয় তাৰপিছত আপুনি আমাৰ নগাঁও সদৰ সমষ্টিৰ বিধায়ক হ'বলৈ পাইছিল হয় চ' সেই নগাঁও সদৰ সমষ্টিত আপোনাৰ সময়ত আচলতে কি হৈছিলে আপুনি 3বাৰকৈ হ'ল সদৰ সমষ্টিত আমাৰ 3বাৰ হ'লোঁ কিন্তু মোৰ দুৰ্ভাগ্য 2000 চনলৈ আৰ্থিক অনাটন থাকিলেও আমাৰ কিছু কাম আমাক কৰা হৈছিল তাত কিয় আছে পৌৰসভাৰ টকাটো বেলেগে আহে আৰু তেতিয়া আমাৰ 26টা ৱাৰ্ড আছিলে 26টা ৱাৰ্ডৰ ভিতৰত আমি 22টা ৱাৰ্ড পূৰাকৈ আমাৰ নগাঁও টাউনত পৰে 2টা ব্ৰহ্মপুৰত নগাঁও সদৰ সমষ্টিত 2টা ব্ৰহ্মপুৰত পৰে আৰু 2টাৰ আধা ব্ৰহ্মপুৰ সদৰত পৰে গতিকে তাত আমাৰ কিছু উল্লেখযোগ্য কাম আমাৰ একেবাৰে নোহোৱা নহয় আমাৰ তেতিয়া উল্লেখযোগ্য কাম হৈছিল কিন্তু পিছলৈ 2টা টাৰ্ম মই সম্পূৰ্ণ বিৰোধী পক্ষত থাকিলোঁ আৰু তেতিয়া বিৰোধী পক্ষ বুলি ক'লে আচলতে এনেকুৱা এটা হয় যে গণতন্ত্ৰত বিৰোধী যদি স্থান নাথাকে বিৰোধী দলৰ তে গণতন্ত্ৰ কৃতকাৰ্য হ'ব নোৱাৰে কিন্তু ভাৰতবৰ্ষত তো হৈছে নহৈছে মই সেইটো নকওঁ আমি দেখিয়ে আছোঁ কিন্তু অসমত সেই মূল্যবোধটো আমাৰ কম অত্যন্ত কম আৰু এতিয়া অলপ থাকিলেও এতিয়া শেহতীয়াকৈ 1 চনৰ পৰা 11 চনলৈ মই শেষত মই এনেকৈ ভাবিবলৈ বাধ্য হৈছিলোঁ যে মই হাৰা ভাল নেকি কাৰণ তেতিয়াৰ যিসকল শাসক আছিলে তেওঁলোকে আমি পোৱা টকাটো তেওঁলোকৰ সমষ্টিলৈ কাটি নিয়ে আৰু মিটিঙত যদি সোধা যায় এইটো কি বোলে মানে হাত নমস্কাৰ কৰিলেও আপোনালোকে বেজি এটা নাপায় তেনেকৈ কয় এই আমাৰ মই এতিয়া নাম দলটো মই এতিয়া নাম এতিয়া নকওঁ তেওঁলোকৰ এতিয়া জৰাজীৰ্ণ বেয়া লাগে আৰু এই দুৰ্বল অৱস্থাত কি ক'ব তেওঁলোকৰ এজন নেতা আছিল নগাঁৱত আমাৰ যিজন নেতাৰ কাৰণে আজি নগাঁৱত মানুহে নাকটো কোচাই বা দলটো বেয়া হ'ল বুলি কয় তেখেততো এনেকৈও কৈছিলে যে গিৰিণ বৰুৱাই যদি মোৰ পদূলিত এটা বেজি বিচাৰি 3বাৰ গৈ 3 ৰাতিকৈ বহি থাকে মই বেজি নিদিওঁ সেইটো কৈছিল নগাঁও পৌৰসভাৰ ইলেকশ্যনত কিন্তু মই আপোনাক অতি আনন্দৰে মই এতিয়াও ক'ম 1 চনত বিৰোধী পক্ষত আছোঁ পৌৰসভা কিন্তু অসম গণ পৰিষদে কৰিছোঁ মনু ৰজকৰ নেতৃত্বত দ্বিতীয়বাৰো কিন্তু আমি কিন্তু কৰিছোঁ দেই চৰকাৰে কিন্তু বেলেগ দলৰ কিন্তু পৌৰসভা কিন্তু আমি কিন্তু কৰিবলৈ সক্ষম হৈছিলোঁ মই সেইকাৰণে নগাঁও চহৰৰ ভোটদাতা ৰাইজৰ ওচৰত বা মোৰ যিসকল ভাই ককাই বাই ভনী খুৰা বৰ্তা আছে মই কৃতজ্ঞ তেওঁলোকে কিন্তু সেইধৰণে সহায় কৰিছিল অসম আন্দোলনৰ ফলশ্ৰুতিত গঠন হোৱা AGP দলৰ কিন্তু কাৰ ক্ষেত্ৰত আমি কিন্তু স্থিতি একেবাৰে নিশকতীয়া দেখিলোঁ কোনো সবল স্থিতি আমি দেখিবলৈ নাপালোঁ কাৰো পৰা কোনো এজন লিডাৰশ্বিপৰ পৰা ত' সেই ক্ষেত্ৰত আপোনাৰ স্থিতি কি চাওক মই পোনপটীয়াকৈ কা বিৰোধিতা কৰিছিলোঁ পোনপটীয়াকৈ আজি এইটো মই কা বিৰোধী এতিয়াও কাৰণ আমাৰ অসম গণ পৰিষদ দলৰ কাৰ্যনিৰ্বাহক সমিতিত সিদ্ধান্ত আছিল যে আমি বিৰোধিতা কৰিম প্ৰথমতে কেব আছিল পিছলৈ কা হ'ল হয়নে আৰু আপোনাক মই এটা কথা মই ক'ম সজোৰে যিদিনা কা গ্ৰহণ হ'ব মানে কেব গ্ৰহণ হ'ব কা হ'ব প্ৰথম নগাঁৱত গান্ধী মূৰ্তিত শ্বহীদ ভৱনত থকা মহামানৱ গান্ধীজীৰ মূৰ্তিত গোটেই ক'লা কাপোৰ দি বান্ধি দিছিলোঁ মই নিজে উপস্থিত থাকি আমি নগাঁও সেইখিনি সময়ৰ সদৰ সমষ্টিৰ অগপৰ যিখন সমিতি আমাৰ লগত জ্যেষ্ঠ সদস্য আছিলে ডাক্তৰ ধীৰেন বৰুৱাগুটি তেখেতৰ জ্যেষ্ঠ ভাতৃ ৰাজেন বৰুৱাগুটি 94 বছৰ হৈছিল সেইদিনা ঢুকাল প্ৰয়াত প্ৰদ্যুৎ বৰা তেখেত এডভোকেট আছিল যোৱা 18 ছেপ্টেম্বৰত ঢুকাইছে
অধিবক্তা মহেশ দাস তেখেতো ঢুকাইছে। এনেকুৱা জ্যেষ্ঠ সদস্যসকলক সন্মুখত ৰাখি আমি দলীয় কৰ্মী প্ৰায় 300মান ততাতৈয়াকৈ গোট খাই আমি গান্ধী মূৰ্তিটো কিন্তু ক'লা কাপোৰ দি আমি বান্ধি দিছিলোঁ আৰু মই কেন্দ্ৰীয় সমিতিৰ পৰা পদত্যাগ কৰিছিলোঁ। কাৰণ মই আনটো কথা নহয়, নীতিগত কথা, কথাটো সম্পূৰ্ণ নীতিগত বিৰোধ। কাৰণ অসম গণ পৰিষদ দলৰ সিদ্ধান্ত আছিল যে আমি কেব বিৰোধিতা কৰিম, আমি বিৰোধিতা কিন্তু ৰাজ্যসভাত আপোনালোকৰ যিগৰাকী প্ৰতিনিধি আছিলে তেওঁ কিন্তু গৈ পেলাই কাৰ পক্ষত ভোট দিলে? কাৰ পক্ষত ভোট দিছে? সেইটো দুৰ্ভাগ্যজনক কথা, সেইটো দুৰ্ভাগ্যজনক। সেইটো আমাৰ সিদ্ধান্ত বিপৰীত গৈছে। আৰু বৰ্তমান যি আচলতে অসমৰ পৰিস্থিতি, আমি ৰাজনৈতিক ক্ষেত্ৰতে কওঁ, ভাৰতবৰ্ষতো কিন্তু বৰ্তমান সেই ৰাজনৈতিক সুস্থিৰতা নাই। ৰিচেণ্টলি আমি CJP আন্দোলন দেখিলোঁ। আমাৰ যিগৰাকী শিক্ষামন্ত্ৰী তেখেতে পদত্যাগ কৰিব লগা হ'ল। আমাৰ চিফ জাষ্টিছগৰাকীৰ এটা বক্তব্যক লৈ পেলাই গোটেই ভাৰত আচলতে বিতৰ্কিত হৈ গ'ল। চ' বৰ্তমানত তেনেকুৱা বিভিন্ন ধৰণৰ ঘটনা হৈ আছে। চ' এইবিলাকক লৈ আপুনি বৰ্তমানৰ যি পলিটিক্স আৰু তেতিয়াৰ যি পলিটিক্স আপোনালোকে আৰম্ভ কৰাৰ সময়ৰ, চ' কি ডিফাৰেঞ্চেছ আপোনালোকে দেখিছে? বৰ্তমান জেনজি আহি গৈছে, তেতিয়া সেইটো সময়ত আপোনালোকে জেনজি হয়তো আছিলে সেই সময়ৰ। চ' কি ডিফাৰেঞ্চেছ আপুনি দেখে? চাওক, তেতিয়াৰ লগত এতিয়াতো বহুত পাৰ্থক্য। হয়, মই এতিয়া মানে মানুহে যেতিয়া মোক কয় আপুনি ৰাজনীতি নকৰে নেকি, ৰাজনীতিত থাকিব লাগে, মই তেতিয়া এটা কথাই ক'ম, এতিয়া মোৰ আটাইতকৈ অশান্তি হোৱাৰ কথাটো, আমাৰ যিসকলে ৰাজনীতিত আমি আছোঁ, ময়ো আছোঁ, কোনো আক্ষেপ নকৰিব, মই আটাইতকৈ বেয়া পোৱা কথাটো কোনটো জানেনে? মুখত যি শব্দ আহে তাকে কয়। আটাইতকৈ মুখত যি আহিল, নাই বুলি ক'ব লাগিব, একেবাৰে মুখত যি আহিল, যি শব্দ আহে গুৰু গোসাঁই নামানি আমি তাকে কওঁ। আৰু সেইকাৰণে হোমেন বৰগোহাঁইদেৱে এবাৰ এটা সম্পাদকীয়ত লিখিছিল, আটাইতকৈ বেয়া শব্দ, বেয়া কথা ক'ব পৰা মানুহ হৈছে ৰাজনীতিবিদ। আৰু কথাটো মিছা, আমি এইটো প্ৰমাণ কৰিছোঁ। এইটো অতি দুৰ্ভাগ্যজনক কথা। আমি মুখত যি আহে তাকে কওঁ। এতিয়া মই সেইকাৰণে মই কৈছোঁ, আমাৰ দিনত কিন্তু মই দেখিছিলোঁ, মই আপোনাক অলপ আগতে ক'লোঁ নহয় যে 83 চনত চৰকাৰ হ'ল, 84 চনত আমি চুক্তি কৰিলোঁ ৰাজীৱ গান্ধী ডাঙৰীয়াৰ লগত। ৰাজীৱ গান্ধী ইয়াত হোৱা চৰকাৰৰ লগত একে দলৰ হোৱা স্বত্তেও কিন্তু কি কৈছিলে, ভাবিছে যে নহয় এই 370-80টা মানুহ মাৰি পেলাই চৰকাৰ হৈছে, এইটো ব্লাড শ্বেড হৈছে, গভৰ্ণমেণ্ট মই ভাঙি দিওঁ। তেখেতৰ স্থিতিটো কিন্তু ঠিক আছিলে। স্থিতি ঠিক আছিলে। নহয়, একেখিনি সময়ত আপুনি চাব দেই, মই কৈছোঁ, আপুনি যদি মোক সোধে, তেওঁৰ মাকক ৰাজীৱ গান্ধীৰ মাতৃ তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক কোনে মাৰিছিল? দুজন বীৰেন সিং বুলি দুজন শিখে মাৰিছে। মানে মই শিখ ধৰ্মৰ প্ৰতি মই শিখ ধৰ্মৰ লোক, তাৰ কাৰণে শিখ জাতি জগৰীয়া নহয় বা ধৰ্ম গোটেইসকল জগৰীয়া নহয়। বীৰেন সিং আৰু এজন আছিলে, চিকিউৰিটি আছিলে, তেওঁক ৰাতিপুৱা মাৰিলে। কিন্তু মন কৰিব, তাৰপিছত কিন্তু পাঞ্জাৱৰ যিটো আকালি দলে যিটো আন্দোলন কৰিছিল, সেই সমস্যাটো কিন্তু সমাধান কৰিছিল কোনে? ৰাজীৱ গান্ধী। কিন্তু জেদ নল'লে যে মই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী। কাৰণ ভাৰতবৰ্ষৰ আমি পাকিস্তান, বাংলাদেশ নহয়, আমাৰ সেনাৰ এটা নাম আছে। যদি ভাবে যে পাঞ্জাৱ আন্দোলন আমি চেছ কৰি দিওঁ, মোৰ মাতৃ হত্যাকাৰী, কিন্তু তেওঁতো সেইটো নকৰিলে, হয় নহয় কওকচোন? সেইখিনিত সেইটো কৰিলে। আৰু এটা ডাঙৰ কাম কৰিলে, কোনটো কওক? এই পাঞ্জাৱত, আমাৰ মিজোৰামত মিজো নেশ্যনেল ফ্ৰণ্টে যিটো আন্দোলন কৰি আছিল, সেই আন্দোলনটোতে সমাধা কৰিছে। গতিকে তেতিয়া কি আছিল, মই দেখিছোঁ যে ইন্দিৰা গান্ধী ঢুকাল, যে মোৰ মায়ে ইমান দিন MNFৰ সমস্যা সমাধান কৰা নাই, মিজো নেশ্যনেল ফ্ৰণ্ট, ব্ৰিগেডিয়াৰ চাইলো আছিলে যে নহয়, তেওঁক আনি পেলাই মুখ্যমন্ত্ৰী এতিয়া মানে কি আছিলে, বাস্তৱটো বাস্তৱ কেনেকৈ মানুহৰ এইখিনি কৰিলে কিবা এটা হ'ব। কিন্তু এতিয়া দেখা গৈছে মানে ৰাজনীতিত এতিয়া মূল্যবোধটো কমিছে। 2 নম্বৰৰ কথাটো যে মই আছোঁ, মই ক্ষমতাত আছোঁ, মানিব লাগিব, মই ভগৱান, মই ৰজা। মই ভগৱান, মই ৰজা। মানে এইটো মানে এনেকুৱা হ'ল এতিয়া, মানে ইংলেণ্ডৰ প্ৰধানমন্ত্ৰীজনক কোৱা হয় ফাৰ্ষ্ট এমং ইকুৱেলছ। এতিয়া আমি যিসকল 126জনক বিধায়ক পাতিছোঁ, মন্ত্ৰী পাতিছোঁ, প্ৰধানমন্ত্ৰী পাতিছোঁ, সকলো সমান, আচলতে সকলো সমান, কিন্তু সমানৰ মাজৰ প্ৰথম, ফাৰ্ষ্ট এমং ইকুৱেলছ। এতিয়া আমাৰ সেইটো নাই। এতিয়া মানে এনেকুৱা এটা কথা হৈ গ'ল যে গণতন্ত্ৰত যদি বিৰোধী পক্ষ নাথাকে, গণতন্ত্ৰৰ যিটো শুৱনি, আধাৰ, ৰাজহাড়, এইটো নাইকিয়া হৈ যাব। এতিয়া আমাৰ সেই বস্তুটো ভাৰতবৰ্ষত দিনক দিনে মই দেখিছোঁ, সেইটো কিন্তু লোপ পাইছে।
এইটো কিন্তু আমাৰ কাৰণে দুৰ্ভাগ্যৰ কথা। চিন্তাৰ আমি চাওক, আমি ভাৰতবৰ্ষৰ ঋষিমুনি দিশ বুলি ক'ম, হয় হয়নে? হয় ভাৰতবৰ্ষৰ সভ্যতা অতি হাজাৰ বছৰে পুৰণি বুলি কওঁ। 1000 বছৰ পুৰণি। ভাৰতবৰ্ষৰ সভ্যতা পৃথিৱীয়ে ধাৰ কৰা বুলি আমি আজি কৈছোঁ, ক'ব পাৰোঁ। ক'ব পাৰোঁ, আৰু সেইটো মই ক'ম। হয় ভাৰতবৰ্ষ হাজাৰ বছৰে সভ্যতাক লৈ পেলাই মই গৌৰৱ কৰোঁ। প্ৰথম যদি মই বিশ্ববিদ্যালয় হোৱা এখন দেশ। হয়নে নহয়? হয় যদি মই গৌৰৱ কৰোঁ, নহয় আজি হিউমেন চাঙে আজি কি লিখি থৈ গৈছিল, হয় নালন্দা বিশ্ববিদ্যালয়ে আমাক কি কয়, হয়নে নহয়? গতিকে আমি ইতিহাসটো পাহৰিলে নহ'ব। আমি ইতিহাস পাহৰিলে নহ'ব। গতিকে আমি সেই ইতিহাসক সাক্ষী কৰি মই ভাবোঁ আমি মূল্যবোধটো, মানৱীয় মূল্যবোধ, যি দলৰ নহওক য'ৰেই নহওক, আমি মানৱীয় মূল্যবোধ কিন্তু আমি ইয়াত ৰক্ষা কৰিব লাগে ভাৰতবৰ্ষত। এইটো প্ৰথম কথা। হয় এতিয়া লাষ্টৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। হয়। তাৰপিছত আমি ৰেপিড ফায়াৰ ৰাউণ্ড এটা ৰাখিম, চমুকৈ উত্তৰ দিব লাগে এটা এটা চেণ্টেঞ্চত বা ৱৰ্ডত। AGP আমাক কি দিলে সেইটো যদি আপুনি ক'বলৈ যায়। AGP আমাক কি দিলে চাওক, মই ক'লোঁ AGP প্ৰথম আৰু আজিও কৈছোঁ যে প্ৰধান আঞ্চলিক দল। অসমত অসমীয়া মানুহৰ স্বকীয় এটা স্বাভিমান যিটো, হয় এই স্বাভিমানটো কিন্তু কৰিবলৈ শিকাইছে অসম গণ পৰিষদে। মই সেইকাৰণে কৈছোঁ হয় যে মই সদায় কওঁ যে ভাৰতবৰ্ষ আমাৰ ৰাষ্ট্ৰ, ভাৰত মোৰ ৰাষ্ট্ৰ, ভাৰত মোৰ মাতা। এই ভাৰত মাতাৰ মাজত থাকি মোৰ কাৰণে অসম প্ৰথম, মোৰ কাৰণে অসম প্ৰথম। এই যে ভাষা আমাৰ, জাতি আমাৰ, কৃষ্টি আমাৰ, এইটো কিন্তু ক'বলৈ ভাৰতবৰ্ষৰ বুকুত থাকি অসম প্ৰথম, এইটো কিন্তু অগপয় কৈছে। হয় এতিয়া আমি শেষৰটো ৰাউণ্ডলৈ আহিছোঁ, ৰেপিড ফায়াৰ ৰাউণ্ড। প্ৰথম প্ৰশ্নটো চমুকৈ আপুনি উত্তৰটো দিব। সৰ্বকালৰ আপোনাৰ এজন প্ৰিয় ৰাজনীতিবিদ। সৰ্বকালৰ প্ৰিয় ৰাজনীতিবিদ বুলি ক'লে মই এটা সৰ্বভাৰতীয় ক্ষেত্ৰত ক'ম নে মানে সৰ্বভাৰতীয় ক্ষেত্ৰত? সৰ্বভাৰতীয় ক্ষেত্ৰত মই জয়প্ৰকাশ নাৰায়ণ। তেখেতে টোটেল মুভমেণ্ট, আই ৱাজ ইন ক্লাছ 9, 75, 76 বিহাৰত কৰিছিল। তেখেতে বহুতেই নাজানে, মোৰ ঘৰৰ বাৰান্দাত যিকেইখন ফটো আছে, অম্বিকাগিৰি ৰায়চৌধুৰী, জ্যোতিপ্ৰসাদ আগৰৱালা, মহিম বৰা, আব্দুল কালাম, ৰবীন্দ্ৰনাথ ঠাকুৰো আছে, লতা মংগেশকাৰ আছে। আমাৰ অসমীয়াসকলে বেছি প্ৰাধান্য তাত পাইছে, লক্ষ্মীনাথ বেজবৰুৱা। তাত কিন্তু মোৰ JP আছে, জয়প্ৰকাশ নাৰায়ণ। অসমৰ ক্ষেত্ৰত কওঁ, অসমৰ ক্ষেত্ৰত মই ভাবোঁ, মই অসমৰ ক্ষেত্ৰত বুলি ক'লে একেবাৰে মানে আদিৰ পৰা আৰম্ভ কৰিব লাগিব, যিহেতুকে অসমক আমাক গ্ৰুপিঙৰ পৰা বচাই এটা ষ্টেণ্ড লোৱা, যিটো যে ভাৰতবৰ্ষই নিজৰ অস্তিত্বৰ কাৰণে, অসমে নিজৰ অস্তিত্বৰ কাৰণে অকলে হ'লেও যুঁজিব লাগিব, গান্ধীয়ে যিটো কৈছিল সেইটো গোপীনাথ বৰদলৈয়ে কৈছিল, আমাক বচাই থৈ গ'ল। তেখেত মোৰ শ্ৰদ্ধাৰ। প্ৰফুল্ল কুমাৰ মহন্ত নে হিমন্ত বিশ্ব শৰ্মা? ডেফিনেটলি চাওক, প্ৰফুল্ল মহন্ত, মই অসম গণ পৰিষদ দলৰ, গতিকে মই প্ৰফুল্ল মহন্তৰ কথাটোৱেই মই ক'ব লাগিব। আপোনাৰ এটা পলিটিকেল মিষ্টেক? মোৰ পলিটিকেল মিষ্টেকটো হৈছে মই চব কথা খোলাখুলিকৈ কওঁ, যিটো পৰাটো পাৰিম, নোৱাৰাটো নোৱাৰোঁ। হিন্দুত্ববাদ নে জাতীয়তাবাদ? প্ৰথম জাতীয়তাবাদ। মোৰ কাৰণে প্ৰথম জাতীয়তাবাদ, তাৰ পিছত মোৰ ধৰ্মৰ কথাটো আহিব। AGPক যদি আপুনি আজিৰ ডেটত ডেছক্ৰাইব কৰিবলৈ হয় এটা চেণ্টেঞ্চত? আজি মই ভাবোঁ, মই এতিয়াও ক'ম, ভাৰতবৰ্ষৰ বুকুত থাকিও মোৰ কাৰণে অসম প্ৰথম, আৰু মোৰ কাৰণে অগপ প্ৰথম, আৰু অগপই এইটো যত্ন কৰিলে অসমৰ ৰাইজৰ মাজত সোমাব পাৰিব, নৰেন্দ্ৰ মোদী জাগ্ৰত কৰিব পাৰিব। নৰেন্দ্ৰ মোদী নে মনমোহন সিং? চাওক, এই কথাটো পোনপটীয়াকৈ আপুনি ক'ব নোৱাৰে। ডক্টৰ মনমোহন সিঙে এটা বৰ ডাঙৰ কাম কৰি থৈ গৈছে, এইটো হৈছে অৰ্থনৈতিক সংস্কাৰ। এই অৰ্থনৈতিক সংস্কাৰটো যদি আপুনি চায়, তেতিয়াহ'লে কিন্তু মনমোহন সিঙৰ নাম আমি ল'ব লাগিব। কিন্তু পিছৰ ফাললৈ আন্তঃৰাষ্ট্ৰীয় যিটো সম্পৰ্ক, আজিৰ যিটো যোৱা 15 বছৰত, এই সম্পৰ্ক উন্নয়নৰ ক্ষেত্ৰত কিন্তু মোদীক আমি নাম ল'ব লাগিব। সেইকাৰণে মই এই ক্ষেত্ৰত যিটো ইকনমিক ৰিফৰ্ম যিটো কৰিলে 93, 94, গতিকে এই ক্ষেত্ৰত মই মনমোহন সিং, আৰু পিছৰ ফাললৈ কিন্তু ভাৰতবৰ্ষৰ যিটো আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত স্থাপন কৰাৰ ক্ষেত্ৰত এটা আভ্যন্তৰীণ, এটা বাহ্যিক, এই ক্ষেত্ৰত মোদীৰ নাম ল'ব লাগিব। হয়। অধ্যাপক নে MLA? অধ্যাপক। শিক্ষকতাটো বৰ ভাল লাগে, আৰু মই এতিয়াও শিক্ষক হিচাপে চিনাকি দিয়ে। আই ফিল প্ৰাউড। হয়। ত' শেষত আপুনি যিসকল উঠি অহা নৱপ্ৰজন্মক, তেওঁলোকক কি আচলতে ক'বলৈ বিচাৰিব ৰাজনৈতিকভাৱে, লগতে
আমাৰ জাতীয়তাবাদক লৈ বা আঞ্চলিকতাবাদক লৈ পেলাই? মই নৱপ্ৰজন্মক এতিয়া নৱপ্ৰজন্ম আচলতে মোৰ বয়স এতিয়া 65 যোগ হ'ব। হয়। এতিয়া নৱপ্ৰজন্ম মই দেখিলোঁ মোতকৈ বহুত মেধা, বহুত সচেতন, বহুত স্বদেশপ্ৰেমী আৰু বহু পৰিমাণে তেওঁলোকে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয়, আঞ্চলিক খা খবৰ মোতকৈ বহুত বেছি ৰাখে। গতিকে তেওঁলোকক মই নতুনকৈ কিবা ক'বলগীয়া আছে বুলি মই নাভাবোঁ। কিন্তু তেওঁলোকৰ জ্যেষ্ঠ হিচাপে মই এইটো এটা কথাই ক'ম যে তোমালোকে ভাল হোৱা, বি এ গুড চিটিজেন। কাৰণ কোৱা হয় এ কাণ্ট্ৰি ইজ জাজেছ নট বাই ইটছ চাইজ অৰ বাই ৱেল্থ বাট বাই দি কোৱালিটি অফ মেন ইট ক্ৰিয়েটছ। এখন দেশে জন্ম দিয়া মানুহৰ গুণৰ দ্বাৰাহে মানদণ্ড জোখা হয়। সেই দেশৰ সম্পত্তিৰে নহয় বা মানে ভৌগোলিক আয়তন। গতিকে মই প্ৰত্যেকজন মোৰ ভাই ভনী ককাই ভাইক মই এটা কথাই ক'ম, বি এ গুড চিটিজেন, বি এ গুড মেন। ঘৰৰ ভাল মানুহ হোৱা, ভাল হোৱা। দ্বিতীয়তে হৈছে কি যে আমাৰ ৰাষ্ট্ৰৰ প্ৰতি যিটো দায়িত্ব, যে দেশখন আমাৰ, দেশখন বেলেগৰ নহয়, আমাৰ দেশ বুলি ক'লে এই মনোভাৱটো আমাৰ ৰাখিব লাগিব। আৰু একেবাৰে শেষ কথাটো মই কৈছোঁ যে মোৰ কাৰণে প্ৰথম অসমীয়া। মই প্ৰথম মা শব্দটো ক'বলৈ শিকিছোঁ। প্ৰথম মই মাৰ কোলাত ডাঙৰ হৈছোঁ। মই পেচাব পায়খানা মাৰ কোলাত কৈছোঁ, মাৰ বুকুৰ গাখীৰ খাই ডাঙৰ হৈছোঁ। গতিকে মোৰ মাতৃ হৈছে অসম ভূমি। ভাৰতবৰ্ষৰ বুকুত থাকিও মই মোৰ নতুন প্ৰজন্মক মই ক'ম যে ভাৰতবৰ্ষ মোৰ মাতৃ, মোৰ দেশ। কিন্তু এই দেশৰ মাজত থাকিও আমাৰ নতুন প্ৰজন্মই ক'ব লাগিব অসম মোৰ কাৰণে প্ৰথম। অসম প্ৰথম। ধন্যবাদ, বহুত বহুত ধন্যবাদ।